নমস্কাৰ দৰ্শক সকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে গম পাইছে আমি আজি গৌৰীসাগৰলৈ আহিছো। গৌৰীসাগৰলৈ অহাৰো আমাৰ এক বিশেষ উদ্দেশ্য আছে। আমি এনে এক দম্পতীৰ কাষলৈ আজি আহিছো। তেওঁলোক জাতীয়তাবাদী চিন্তা চেতনাৰে সম্পৃক্ত দুজন ব্যক্তি আৰু তেওঁলোকে জীৱনৰ বহু মূল্যৱান সময় এটা নিৰ্দিষ্ট সংগঠনক তেওঁলোকে দান কৰিলে আৰু এই সময়খিনিত তেওঁলোকে তেওঁলোকৰ চিন্তা চেতনাৰে এখন পৃথক পৃথিৱীলৈ যাত্ৰা কৰিছিল। আমাৰ অতি শ্ৰদ্ধাৰ আজি আমাৰ দুয়োগৰাকী সন্মানীয় অভ্যাগত। মই প্ৰথমে আপোনালোক সকলোকে তেখেতসকলক চিনাকি কৰি দিছো। মহাশয় আপোনালোক দুয়োকে স্বাগতম জনাইছো আৰু ভাল লাগিছে আজি আপোনালোক দুয়োকে আমি আমাৰ এই অনুৰণৰ মজিয়াত লগ পালো। মই প্ৰথমে চিনাকি কৰি দিম আমাৰ শ্ৰদ্ধাৰ অনুৰাগ মহন্ত ডাঙৰীয়া, লগতে তেখেতৰ নাম জীৱন কৃষ্ণ গোস্বামী আৰু তেখেতৰ নাম শতাব্দ কুমাৰ। তিনিখন জীৱনৰ তিনিটা চাৰিটা পৰ্যায়ত তেখেতে বিভিন্ন নামেৰে ৰাইজৰ মাজলৈ আগবাঢ়িছে। আন এগৰাকী আমাৰ অতিথি তেখেত মণি হাজৰিকা আৰু এটা নাম ঋতুমণি গগৈ আৰু প্ৰতিভা গগৈ। তেখেতৰ তিনিটা নাম। প্ৰথমে আপোনালোকক কওঁ, মই মহাশয় আপোনাক অনুৰাগ মহন্ত বুলি আপোনাৰ লগত কথা পাতিম আৰু আপুনি মণি হাজৰিকা। মই প্ৰথমে কৈছিলোঁ যে এক বিশেষ চিন্তা চেতনাৰে আপোনালোকে এটা নিৰ্দিষ্ট সংগঠনলৈ গতি কৰিছিলে আৰু যেতিয়া আপোনালোকে সেই নিৰ্দিষ্ট সংগঠনটোলৈ আপোনালোকৰ যাত্ৰা আগবঢ়াইছিল তেতিয়া আপোনালোক কলেজীয়া জীৱনৰ ছাত্ৰ আৰু খুব দেশ প্ৰেমৰ প্ৰতি উদ্বুদ্ধ হৈছিল। মই তেতিয়াহ'লে মহন্ত ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰোঁ। হয়, তেতিয়া আপুনি যতদূৰ সম্ভৱ স্নাতক মহলাৰ ছাত্ৰ আছিল আৰু তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ লগত আপুনি বিশেষভাৱে সম্পৃক্ত হৈ আছিল। কি আছিল সময়, কেনেকৈ আৰম্ভ হৈছিল সেই যাত্ৰাৰ? আচলতে আমাৰ যিটো প্ৰজন্ম, আমাৰ প্ৰজন্মটো আমি খুব জটিল সময় পাৰ কৰিছোঁ। আমি ঠিক জনা নজনা যিটো সময় বয়স, সেই সময়তে আমি শুনিছিলোঁ বা জানিবলৈ পাইছিলোঁ যে অসমত বিদেশীৰ আগ্ৰাসন চলিছে। বিদেশী নাগৰিকে অসম ভৰি পৰিছে। আমাৰ তেতিয়া কৈশোৰ যিটো মন, সেই মনটোত তাৰ প্ৰভাৱ পৰিছিলে। অসম আন্দোলন আৰম্ভ হৈছিলে, তেতিয়া আমি যথেষ্ট সৰু, কিন্তু আন্দোলনৰ ঠিক মধ্যম পৰ্যায়টোত আমি তেতিয়া 8, 9, 10 এনেকুৱা ষ্টুডেণ্ট। সেই সময়ছোৱাত আমি কি হৈছিল যে আমাক লৈ গৈছিলোঁ শোভাযাত্ৰাবিলাকত। আমি যেতিয়া শোভাযাত্ৰাৰ অংশ আছিলোঁ, মিছিলৰ অংশ। বিদেশী বিতৰণ হ'ব লাগে, বিদেশী গো বেক, এই ধ্বনিবিলাক আমি দিছিলোঁ। অসম ৰক্ষা কৰিব লাগে, জয় আই অসম, তেজ দিম তেল নিদিওঁ, এই শ্লোগানবিলাক আমি দিছিলোঁ। আৰু সেই শ্লোগানবিলাকে আমাৰ দৰে মানসিকতাবিলাকত এটা চাপ বহুৱাইছিলে। সেই চাপটোৱে আছিলে জাতীয়তাবাদী এটা চিন্তা চেতনা। আৰু সেই চিন্তা চেতনাটো আমি মনত লৈ ফুৰিছিলোঁ। ময়ে নহয়, আমাৰ বহুতে সেই চেতনাটো লৈ ফুৰিছিল। আৰু সেই চেতনাটো আমি পাইছিলোঁ আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ সেই মজিয়াখনৰ পৰা। আমি আঞ্চলিক ছাত্ৰ সন্থাত জড়িত হৈ আছিলোঁ, দায়িত্বত আছিলোঁ। জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ, বিভিন্ন দায়িত্বত। সেই দায়িত্ববিলাকত থাকোঁতে আমি লাহেকৈ সেই যিটো চেতনা, সেই চেতনাটো আমাৰ লাহে লাহে ক্ৰমে দৃঢ় হৈ গৈছিল। আমি উপলব্ধিও কৰিছিলোঁ যে অসমৰ ক্ষেত্ৰত বহু সময়ত দিল্লীৰে হওক বা ৰাষ্ট্ৰৰে হওক এটা বৈষম্যমূলক দৃষ্টিভংগী আৰু বৈষম্যমূলক নীতি তেওঁলোকে গ্ৰহণ কৰি আহিছে। এই কথাটোৱে আমাৰ খুব দকৈ শিপাই আছিলে সেই সময়ছোৱাত। সেইটো আমাৰ ঠিক ডেকা বয়সৰ কথা। আমি যৌৱন পাৰ কৰিছোঁ আৰু বুজিছোঁ, তেতিয়া বুজিব পৰা হৈছোঁ। যিহেতু আমি ডিগ্ৰী কলেজত সোমাইছোঁ। কলেজৰ মই নিজে শিৱসাগৰ যিখন জয়সাগৰ কলেজ, তাৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। এই দায়িত্ববিলাক যেতিয়া আহিছিল, সেই দায়িত্ববিলাকৰ মাজেদি আমাৰ সেই চিন্তা চেতনাটো কিন্তু এই জাতীয়তাবাদী যিটো বিষয়,
এই বিষয়টোৱে কিন্তু আমাক যথেষ্ট প্ৰভাৱিত কৰিছিলে আৰু সেই প্ৰভাৱটোৰ প্ৰতিক্ৰিয়া হিচাপে আমি অসম আন্দোলনত যিহেতু জড়িত হৈছিলোঁ অসম আন্দোলনৰ পাছত চুক্তি হ'ল চুক্তিৰ পাছতো আমি লাহেকৈ অনুভৱ কৰিছিলোঁ মোৰ দ্বাৰা বহুতে অনুভৱ কৰিছিলে যে চুক্তিখন আমাৰ কাৰণে যথেষ্ট নহয় বা এই চুক্তিখনে অসমৰ যিটো খিলঞ্জীয়াসকলৰ যিটো ঐতিহ্য বা যিটো ইতিহাস ইয়াক ৰক্ষা কৰিব নোৱাৰে বা অসমৰ যিটো স্বাৰ্থ সেই স্বাৰ্থ পূৰণ কৰিব নোৱাৰা ধৰণৰ এটা চিন্তা আমাৰ মনলৈ আহিছিলে আৰু সেই চিন্তাটোক আচলতে সাৰ পানী যোগোৱা বা সেই চিন্তাটোক মানে আগবঢ়াই নিয়াৰ কাৰণে এটা বিকল্প পদ্ধতি সংগ্ৰামৰ এটা বিকল্প পদ্ধতি ইতিমধ্যে অসমত আৰম্ভ হৈছিল যিটো 79ত সংযুক্ত মুক্তিবাহিনী অসমৰ জন্ম হৈছিলে সেই পদ্ধতিটোৰ এটা বিকল্প পদ্ধতিহে অসম আন্দোলনটো আছিল এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া কৰা আন্দোলন আৰু সেই বিকল্প পদ্ধতিটো আছিল যে সংবিধান বহিৰ্ভূত এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া সংবিধান বহিৰ্ভূত এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া বুলি কওঁতে আপোনালোকে সশস্ত্ৰ সংগ্ৰামৰ পোষকতা হয় সেইটোৱে আচলতে আমাক অৰণ্যৰ যিটো বাট মোৰ দৰে সেই প্ৰজন্মটোক বহুখিনি বহু মানুহক বহু ডেকা ল'ৰাক অৰণ্যৰ বাটটো লাহেকৈ মোকলাই দিছে আপুনি অৰণ্যৰ বাটলৈ গতি কৰিলে যতদূৰ সম্ভৱ 80 দশকৰ শেষৰ মই 89ত সম্পূৰ্ণ মানে ঘৰৰ পৰা গুচি গৈছোঁ মই তাৰপাছত আমি সেই অৰণ্য দুৱাৰমুখৰ পৰা আপোনাৰ যাত্ৰাটোৰ কথা আৰম্ভ কৰিম মণি হাজৰিকাক এতিয়া আমি যেতিয়া দেখিছোঁ তেতিয়া আপোনাক খুব সৰল সহজ এগৰাকী ঘৰুৱা নাৰীৰ ৰূপত দেখা পাইছিলোঁ কিন্তু এই যে সৰল সহজ নাৰীগৰাকী আজি মোৰ সন্মুখত বহি আছে মণি হাজৰিকা আলফাৰ প্ৰথম মহিলা লেফটেনেণ্ট আছিল ছেকেণ্ড লেফটেনেণ্ট আপুনি প্ৰথমগৰাকী নাৰী যি ছেকেণ্ড লেফটেনেণ্ট আছিল দুগৰাকী আছিলে আৰু এগৰাকী আছিলে মেঘালী খাৰঘৰীয়া আৰু আপুনি আৰু মণি হাজৰিকাৰ নেতৃত্বত গোটেই অসমৰ বহু নাৰীয়ে আলফাত সশস্ত্ৰ সংগ্ৰামৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল হয় নেকি কথা হয় মণি হাজৰিকানো কেনেকৈ গ'ল সেই লাকুৱাৰ সৰল সহজ ছোৱালীজনী আচলতে এই যি ছবছৰীয়া যি আন্দোলন হৈছিলে সেই আন্দোলনটোৰ আমি অংশীদাৰ হোৱা নাছিলোঁ কিন্তু অংশীদাৰ নহ'লেও তেতিয়া মই 5-6ত পঢ়ি থকা ছোৱালী ছবছৰীয়া আন্দোলনৰ সময়খনত কিন্তু বাকী 8ৰ পৰা যিবিলাক ল'ৰা ছোৱালী আন্দোলনৰ কাৰণে লৈ যায় এই মানে ক'ৰবাত প্ৰচেছন কৰিবলৈ কিবা কৰিবলৈ এবাৰ মই মাত্ৰ গৈছিলোঁ মৰাণ 6ত পলাই পিনি গৈছিলোঁ সেইবাৰ বাছখনৰ পিছত উঠি মনে মনে 6ৰ ল'ৰা ছোৱালী নিয়া নাছিলে কিন্তু মইনো কি কৰে কিন্তু মানুহে এনেকৈ চাবলৈ বুলি গৈছিলোঁ কিন্তু তাৰ যিবিলাক ভাষণ দিছিলে সেই ভাষণবিলাকে অন্ততঃ মোৰ আত্মাত মানে অন্তৰত এটা জাতীয়তাবোধ জাগৰণ কৰিলে সেই সময়খনতে সেইটো মই কোন চনৰ মই খুব বেছি 6ত পঢ়ি আছোঁ তেতিয়া তাৰপিছত আৰু মোৰ তেনেধৰণৰ সংগ্ৰামত ক'তো মিছিল বা এনেকুৱা ধৰণত মোৰ যোৱা হোৱা নাই কিন্তু মই বিশেষকৈ খেলি ভাল পাইছিলোঁ খেলাত ব্যস্ত আছিলোঁ স্কুল যাওঁ তাৰপৰা মই যেতিয়া ইয়াত গৈছিলোঁ সেই সময়ত মেট্ৰিক পাছ হোৱাৰ পাছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ হ'লোঁ ছেকেণ্ড ইয়েৰত মানে ল'ৰা ছোৱালীবিলাক প্ৰায় এনেকুৱাবিলাকত যায় আন্দোলনৰ প্ৰচেছন কৰিবলৈ যায় ক'ৰবাত কিবা কৰিবলৈ যায় কিন্তু মোৰ আকৌ সেইটোত যাবলৈ সময় নাথাকে তাৰমানে মই খেলিবলৈ আখৰা কৰিবলৈ যাওঁ ফিল্ডত মোৰ এথলেটিক্সৰ তেতিয়া মই আঞ্চলিক ভিত্তিত ছিলেকশ্যন হৈছোঁগৈ আৰু ইমানখিনি পৰ্যায় পাইছোঁগৈ কিন্তু সেই কথাবিলাক মোৰ জাতীয়তাবোধটোৰ অন্তৰত থাকিলেও যে এনেখন সংগ্ৰামত মই ভৰি দিম সেই কথাটোৰ মই ভবা নাছিলোঁ তথাপিতো মোৰ ঘৰতেই মানে সংগ্ৰামৰ পাতনি আৰম্ভ হৈছে সেই অঞ্চলটোত আৰু মোৰ লাকুৱা অঞ্চলত প্ৰত্যেক ঘৰৰ মানুহতেই 4-5জনকৈ মানুহ থাকে আমি আৰু মানে সেই সময়ৰ আচুৰ ল'ৰা ছোৱালী বুলিয়েই মানে মানুহ বুলিয়েই জানো কিন্তু এনে এখন সংগ্ৰামৰ পাতনি মেল খাইছে বুলি আমি নাজানো কিন্তু মই যেতিয়া হায়াৰ ছেকেণ্ডাৰী এনুৱেল পৰীক্ষা দিছোঁ মোৰ প্ৰথম পৰ্যায় 2 দিন পৰীক্ষা হৈ গ'ল তৃতীয় দিনৰ দিনাখনি যিদিনাখনি এডুকেশ্যনৰ পৰীক্ষা আছিল সেইদিনাখনি মোৰ এখন পেপাৰ আছিল ফাৰ্ষ্ট পেপাৰ আৰু সেই পেপাৰ দি মই যেতিয়া ওলাই আহিছিলোঁ মোক তেখেতলোকে লগ ধৰিছিল যে মিটিং এখন আছে ব'লা মই ভবা নাই তথাপিতো মই তেতিয়া ক'লে যে আকৌ থৈ যাবহি তাৰপৰা
অজানিতে মই গাড়ীখনত উঠি দিছোঁ মিটিং এখন আছে আৰু মাতিছে যেনে মোৰ নিচিনা ছোৱালীজনীক মাতিছে যেতিয়া মই নিশ্চয় তেওঁলোকে ভাবিছে চাগে মই সংগ্ৰামৰ কৰা বা এনেকুৱা চিন্তা কৰা মানুহ বুলি ভাবিছে এনেকৈ কিবা কিবি ভাবি আৰু উঠি দিছোঁ উঠি দিয়াৰ পাছত পৰ্যায়টো ক্ৰমান্বয়ে ধৰক আগবাঢ়ি গৈ আছে তেনেধৰণে মই এডোখৰ জেগালৈ লৈ গ'লোঁ যেতিয়া আপোনাক গাড়ীখনত তুলিলে আপোনাক যেতিয়া গ'ল তেতিয়া আপোনাক কেনেকৈ কামত পেলাইছিল নেকি যে আমি এটা সশস্ত্ৰ সংগ্ৰামৰ পথলৈ আমি আগবাঢ়িছোঁ তাত আমাক বহুত মহিলা লাগে সেই মহিলাসকলৰ ভিতৰত নাই তেতিয়ালৈকে কোৱা নাই তেতিয়া মাত্ৰ এটা কথা কৈছিলে যে মই যেতিয়া গাড়ীখনত উঠিছিলোঁ যিজন ল'ৰাই মোক মাতিছিলে আমাৰ ওচৰ চুবুৰীয়া ল'ৰা তেখেতে মাতি নি বহাইছিলে আৰু বহাৰ পাছতে মই দেখিছোঁ যে আগৰ চিটত মোৰ ঘৰত যিজন ড্ৰয়িং ৰুমত অফিচ এই ছাৰ বুলি মাতি থকা এজন ব্যক্তি বহি আছে তেতিয়ালৈকে সেইজন ব্যক্তি এই সশস্ত্ৰ সংগ্ৰামৰ এজন নেতা বুলি মই নাজানো মানুহজন থাকে আৰু যে আছু এনেকুৱা ছাত্ৰ সন্থাৰ ল'ৰা ছোৱালী বা আছু ল'ৰা ছোৱালী এনেকৈ যুৱ ছাত্ৰ পৰিষদৰ ল'ৰা মানুহ বুলিয়ে ভাবি থাকিলোঁ তাৰপিছত আমি দাদা বুলি মাতোঁ তেখেতক তাৰপিছতে তেখেত বোলো দাদা নি তেখেত অকণমান শুনা যে ক'লে মিটিং বোলো কেনি নিব মোক এনেকৈ বুলি সুধিছিলোঁ বোলে অকণমান মিটিং আছে লৈ যাওঁ তাৰপিছতে থৈ যাম এনেকৈ বুলি ক'লে তাৰপিছত আপুনি ঘৰলৈ আহিবলৈ পালে নে নাপালে তাৰপিছত মই ঘৰলৈ আহিবলৈ নাপালোঁ সেই মিটিংখনলৈ যে সেই মিটিংখনলৈ গৈ মই মোৰ কিতাপখনত বহু কথা উল্লেখ কৰিছোঁ সেই মিটিংখনলৈ যোৱাৰ পাছৰ পৰ্যায়ৰ পৰা ক্ৰমান্বয়ে মই ভিতৰলৈ গৈ আছোঁ কাৰণ ইতিমধ্যে বহু কথা মিটিংখনতে ক'লেই কোৱাৰ পাছত আৰু বহু কথা কৈ দিলে যিটো অন্তৰত এটাও জাতীয়তাবোধৰ যি চেতনা এটা আছিলে সেইখন বেছি জাগ্ৰত হৈ গ'ল আৰু মহাশয় মই আপোনাক এটা কথা সুধিম সেই সময়ত হয়তো আপোনাৰ মনৰ অগোচৰতে আপুনি সশস্ত্ৰ সংগ্ৰামৰ পথলৈ আগবাঢ়ি গ'লে নেকি কাৰণ মই এই কথাষাৰ আপোনাক সুধিম উত্তৰটো আপোনাৰ পৰা ল'ম আৰু মোক কেতিয়াবা মহাশয় মোৰ কেতিয়াবা এনেকুৱা লাগে সেই সময়ত যিহেতু নাৰীসকলক লৈ যাব লাগে নাৰী প্ৰথম যিকেইগৰাকী নিয়া হৈছিল তেওঁলোকক ফ'ৰ্চফুলি নিয়া হৈছিল নেকি মই আপোনাৰ পৰা সেই কথাষাৰ জানিম মই মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ সেই যে অসম 6 বছৰীয়া সমান্দোলন গোটেই অসমতে বহুত ডেকাই প্ৰাণ ত্যাগ কৰিলে আন্দোলনৰ পাছত এখন চৰকাৰ গঠন হ'ল যিখন চৰকাৰৰ কাৰ্যক্ৰম আপোনালোকে সন্তুষ্ট নহ'ল ক্ৰমান্বয়ে আপোনালোকে অৰণ্যমুখী হ'ল এই যে ক্ৰমান্বয়ে অৰণ্যমুখী হোৱাৰ যিটো যাত্ৰা তাত নিশ্চয় এই সশস্ত্ৰ সংগ্ৰামী শীৰ্ষ কাৰ্যক আপোনালোকে লগ পাইছে নিশ্চয় আচলতে তেতিয়া মানে সাংগঠনিক কাম কাজবিলাক আৰম্ভ হৈছে নিৰ্দিষ্ট ব্যক্তিসকলক তেওঁলোকে যোগাযোগ কৰিছে আৰু সাংগঠনিক যিটো প্ৰসাৰতাটো সেইটো ক্ৰমে বৃদ্ধি কৰিছে সেই বৃদ্ধি কৰি থকা যিটো সময় সেই সময়ছোৱাতে আমি তেওঁলোকৰ চকুত পৰিছিলোঁ আৰু আমি তেতিয়া যিবিলাক মানে ডেকা ল'ৰা আচলতে যিবিলাক ডেকা ল'ৰা আমি অলপ ফ্ৰণ্ট লাইনত আছোঁ বিশেষকৈ কোনোবা ছাত্ৰ সন্থাৰ বিশেষ দায়িত্বত বা কলেজৰ জেনেৰেল ছেক্ৰেটেৰী এনেকুৱা ধৰণৰ দায়িত্বত থকা মানুহবিলাকক তেওঁলোকে অলপ মানে চকু দিছে মানে যাৰ চিন্তা শক্তি প্ৰখৰ তেওঁলোকে এনেকুৱা নহয় যে ফটকৈ মানুহটো আনি পেলাই ভৰাই লৈছে এনেকুৱা নহয় তেওঁলোকে অলপ পৰীক্ষাও কৰিছে সেই সময়ছোৱাত কিন্তু মানুহ চিলেকশ্যন কৰা যিটো পদ্ধতিটো সেই তেওঁলোকৰ যথেষ্ট মানে ভাল আছিলে তাৰপাছত আমি তেনেকৈ তেওঁলোকৰ লগত যোগাযোগ হৈছে প্ৰথমতে গোটেই কথাবিলাক তেওঁলোক খুলি কোৱা নাই কিন্তু এটা কথাই কয় যে জাতীয়তাবাদী চিন্তা চেতনাটো খুব কঠোৰ হ'ব লাগিব দৃঢ় হ'ব লাগিব আৰু এনেকুৱা ধৰণে কাম কৰিব লাগিব এই কথাখিনিয়ে আহে পাছৰ পৰ্যায়তহে আহিছে যে আমি পদ্ধতিটো কিন্তু আমি এইটো পদ্ধতিত যদি কাম কৰোঁ সংগ্ৰাম কৰি আমি সফল হ'ব নোৱাৰোঁ আমি পদ্ধতিৰ পৰিৱৰ্তন কৰিব লাগিব মানে আমি প্ৰকাৰতে আপোনালোকে কোৱা হৈছে যে লাহে লাহে আমি সশস্ত্ৰ সংগ্ৰামৰ পথলৈ অৰণ্যমুখী যাত্ৰা কৰিব এই যিটো গণতান্ত্ৰিক সংগ্ৰামৰ পদ্ধতি তাৰ বিপৰীতে তেওঁলোকৰ কথাটো আছিলে যে সংবিধান বহিৰ্ভূত এটা প্ৰক্ৰিয়া পদ্ধতি সেইটোকো তেওঁলোকে গণতান্ত্ৰিক বুলিও ক'ব বিচাৰে বা তেতিয়া কৈছিলে সেই গণতান্ত্ৰিক বুলি শব্দটোত ব্যৱহাৰ কৰে কিয় কৰে তেতিয়া যে মানে সংগঠনৰ এটা বিশ্বাস আছিলে যে অসমৰ গৰিষ্ঠ সংখ্যক মানুহৰ য'ত সমাগম থাকিব বা গৰিষ্ঠ সংখ্যক মানুহে যাক গ্ৰহণ কৰি ল'ব সিও ডেমক্ৰেচি সিও এটা গণতান্ত্ৰিক পদ্ধতি বুলি ভবা হয় আপুনি তেতিয়া আপোনাৰ এটা খুব সুন্দৰ সামাজিক জীৱন আছিলে নিশ্চয় আছিলে হয় আপুনি এখন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আছিলে সাংস্কৃতিকভাৱে খুব প্ৰখৰ আছিলে আমি খুব সৰুৰ পৰা এইটো জড়িত হৈ আছিলোঁ নাটকৰ লগত খুব জড়িত আছিলোঁ বা তেনেকুৱা বাদ্যযন্ত্ৰৰ লগত
মানে এতিয়া পৰিয়াল যে আপোনাৰ পিতৃ তেখেতে সংস্কৃত শাস্ত্ৰৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিলে জ্যেষ্ঠ ভাতৃ পঞ্চনন গোস্বামী ডাঙৰীয়া তেখেত সাংস্কৃতিকভাৱে হয় তেখেতে এতিয়া শিল্পী পেঞ্চনাৰ আৰু সাংস্কৃতিক জগতখনৰ তেখেতৰ এটা অতি চিনাকি নাম হয় হয় এই যে ৰাইজৰ মাজত থকা মানুহজন এটা এনেকুৱা পথলৈ যাব যিটো পথলৈ যাওঁতে তেওঁ পৰিয়াল আত্মীয় মাতৃহাৰা আপোনাক পিতৃয়ে ডাঙৰ কৰিলে সকলোকে এৰি থৈ যাব কিন্তু মনত মাজত সেই স্থিৰতাটো কেনেকৈ আনিছিলে সেইটো পৰিৱৰ্তিত সময়ৰ দাবী আচলতে পৰিৱৰ্তিত সময়ত সেই দৃঢ়তাটো আহে আৰু সেই সময়ছোৱাত যিহেতু আমাৰ মানে জাতীয়তাবাদ যিটো চিন্তা সেই চিন্তাটো যথেষ্ট দৃঢ় হৈছিল আৰু আমি উপলব্ধি কৰিছিলোঁ নিজেও উপলব্ধি কৰিছিলোঁ যে পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে এই সিদ্ধান্তটোলৈ অহাৰ পাছত সেই যিটো বান্ধোন সেই বান্ধোনটো আচলতে মুক্ত হ'ব পাৰে আৰু এইটো অন্য সামাজিক জীৱনতো যেতিয়া আজি মানে এটা পৰিয়ালৰ কোনো ইনকম নাথাকে এজন ল'ৰাই গোটেই ঘৰৰ বান্ধোন এৰি তেওঁ বাহিৰলৈ গুচি যাব লগা হয় বহু দীঘলীয়া সময়ৰ কাৰণে আচলতে বান্ধোনটো ছিঙিবৰ কাৰণে বান্ধোনটোৰ পৰা ওলাই যাবৰ কাৰণে সেই যিটো পৰিৱেশ সেই পৰিৱেশটো সেই সমস্যাৰ সৃষ্টি হৈছিল অসমৰ সকলো জেগাতে প্ৰায় সেইটো হৈছিলে মই মণি হাজৰিকা বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ এই যে গাড়ীখনত তুলি আপোনালোকক মিটিঙলৈ লৈ গ'ল আৰু যেতিয়া আপুনি দেখিলে সন্মুখৰ চিটত সেইকেইজন মানুহে আছে যিকেইজন মানুহে আপোনালোকৰ পৌতিকত আহি কথা বতৰা পাতি আছিল গাড়ীখনত উঠিলে আপুনি মিটিঙলৈ গ'ল তাৰপিছত দেখিলে আপুনি এখন বেলেগ পৃথিৱীলৈ গৈছে সেই সময়ত কিন্তু পুৰুষসকলকে সকলোৱে আমাৰ গ্ৰাম্য সমাজখনত এটা সশস্ত্ৰ সংগ্ৰামৰ বাটলৈ যাওঁতে পুৰুষসকলকে সকলোৱে বৰ আদৰেৰে লোৱা নাছিল এগৰাকী মহিলা যাব তাত কোনো ছোৱালী আগৰ পৰা নাই আপোনালোকে নিশ্চয় বিপদসংকুল এটা পৰিৱেশৰ সন্মুখীন হৈছিলে নহয় বিপদসংকুল বুলি তেনেকুৱা পৰিৱেশৰ সন্মুখীন হোৱা নাই কাৰণ যুৱ ছাত্ৰ পৰিষদত যিসকল ছোৱালী জড়িত হৈ আছিলে তেওঁলোকে আগভাগ লৈছিল আৰু তেওঁলোকৰ দৃষ্টিত যিবিলাক ছোৱালী তেওঁলোকে দেখা পাইছিল কাৰণ দূৰৰ ডিষ্ট্ৰিক্ট জিলাবিলাকত দেখা নাপালোঁ ওচৰৰ ছোৱালীবিলাকক দেখা পাইছিল আৰু তেওঁলোকে আঙুলিয়াই দিছিল যে এইগৰাকী আনিলে হয়তো সংগ্ৰামখনত ভৱিষ্যতে এটা ভাল পদক্ষেপ ল'ব পাৰিব আৰু সেইমতে তেওঁলোকে আমাক লৈ গৈছিল আৰু লৈ যোৱাৰ পাছত আমি য'ত নিছিল তাতে আমি তেখেতলোকক লগ পাইছিলোঁ আৰু সেইকেইগৰাকী প্ৰায় আমি এনেকুৱা ধৰণৰ স্কুলত আহি যুৱ ছাত্ৰ পৰিষদৰ মহিলা হিচাপে আমাক যথেষ্ট মানে কথা কয়হি স্কুলবিলাকত আহি ল'ৰা ছোৱালীবিলাকক তাৰ পাছত আমাক লৈ গ'ল যে এতিয়া আপোনালোকৰ মানে এটা ক্লাছৰ কথা ক'লে এই ক্লাছটো লোৱাৰ পাছত তাৰমানে তেওঁলোকেও এটা ভাবিছে যে আমি দুটামান ক্লাছ দিয়াৰ পাছত যিকেইগৰাকী মহিলা ৰ'ব সেইকেইগৰাকী আমাৰ ৰৈ যাব আৰু যিকেইগৰাকীয়ে গোটেই ব্যৱস্থাটোৰ কথা মানে জ্ঞাত কৰাৰ পাছত তেওঁলোকৰ যদি বিবেচনাই কয় যে আমি এনেকুৱা পথত যাব নোৱাৰোঁ সেইটো হয়তো নাযাব এনেকৈ বুলি ভাবি আমাক 2টা দিন ক্লাছ দিলে সেই ক্লাছ দিওঁতে এই যে যি জাতীয়তাবোধৰ যি চেতনাটো অকণমান যে সোমাই আছিল আৰু জাগ্ৰত হ'ল তাৰপৰা এতিয়া এনেকুৱা ভাবিলোঁ যে নিজকে এনেকুৱা ভাবিলোঁ যে হয় জন্ম লৈছোঁ যদি কিবা এটা কৰি থৈ যাওঁ দেশৰ কাৰণে সি ভাল নে বেয়া সেইটো পাছৰ কথা সি কিমান কিবা এটা কৰি থৈ যাওঁ জীয়াই আছোঁ যেতিয়া জাতিটোৰ কাৰণে নহ'লে কি কৰিম এদিন মই বিয়া সোমাম এখন ঘৰৰ সংসাৰিক জীৱন যাপন কৰিম তাৰপৰা মোৰ জীৱন শেষ মোৰটোতো একো নাথাকে ৰৈ নাযাব এই তেনেকুৱা ধৰণৰ বেলেগৰ মানসিকতাত কেনেকৈ ধৰণে ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিছে মই নাজানো কিন্তু মোৰ বিবেকত বাৰে বাৰে কৈছে যে তুমি ৰৈ যোৱা তোমাক দৰকাৰ হৈছে আৰু তুমি এটা কিবা দি থৈ যাব পাৰিবা জাতিটোক কিবা এটা দি থৈ যাব পাৰিবা মোৰ এই বিবেকে তাৰমানে সেইটো বাৰে বাৰে কোৱাৰ কাৰণে হয়তো মই ৰৈ গ'লোঁ বা তেনেকৈ ধৰণে আমি 19 গৰাকী ৰৈ গ'লোঁ আৰু সেই মহন্ত ডাঙৰীয়া সেই 19 গৰাকীয়ে আলফা 18 গৰাকী আলফাৰ প্ৰথম বেষ্ট নহয় জানো তেতিয়ালৈতো আপুনি ঘৰৰ পৰা আপোনাৰ সংযোগ বিচ্ছিন্ন হ'ল মানে 7 দিন মোৰ ঘৰৰ মানুহে বিচাৰি ফুৰিছে আপোনালোক ক'ত আছিলে সেই 7 দিন মানে কি হয় যে আমাক লুকুৱাই ৰাখিছে আমিতোতো আমাৰ মতামতটো পাই গ'ল যে হয় আমি জাতিটোৰ কাৰণে তেতিয়া যেতিয়া ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰিলে ইফাল সিফাল কৰিলে যে ঘৰলৈ ঘূৰি অহা নাই তাৰপিছত তেওঁলোকে যোগাযোগ তেওঁলোকেও কৰিছে কাৰণ অলপ দূৰলৈ গুচি যোৱা হ'ল কাৰণ আমি মোৰ ঘৰ লাকুৱা ডিব্ৰুগড় তিনিচুকীয়া ছাইডে যোৱাকৈ হ'ল
ক'ত ক্লাছ দিছে আমিও জেগাবিলাক গম পোৱা নাই তাৰপিছত তেওঁলোকে যোগাযোগ কৰি আহি ধৰক ঘৰত অৱগত কৰিছে যে ছোৱালী বেলেগত যোৱা নাই আমি লৈ গৈছোঁ সংগ্ৰামৰ কাৰণে গতিকে ঠিকে আছে সকলো ঠিকে আছে এয়া ফটো তেতিয়া মোবাইল বা এনেকুৱা নাছিলে মিটিঙত বহি থকা ফটো কপি আনি দেখাইছে এইজনী আমুক এজনী তামুক বুলি সেই তেনেকৈ এই যে শীৰ্ষ নেতৃবৃন্দৰ দৃষ্টিত আপুনি পৰিলে তাৰপিছত আপোনাক গোটেই অসমত তেতিয়া বিশেষ যুৱকসকলক শক্তিশালী মনৰ জাতীয় চেতনাৰ উদ্বুদ্ধ যুৱকসকলক নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছিল আৰু সেই নিৰ্বাচনী প্ৰক্ৰিয়াত যেতিয়া আপুনি নিৰ্বাচিত হ'ল আপোনাকতো লৈ যোৱা হ'ল এটা বিশেষ দায়িত্ব আৰু এতিয়া আমি আপোনাৰ অৰণ্যমুখী যাত্ৰাটোৰ কথা পাতোঁ আমি আমাৰ এই অঞ্চলটোৰ প্ৰায় 10জন একেলগে গোট খাইছিলোঁ গোট খাই আমি এটা গোট গঠন কৰিছিলোঁ তেতিয়া নিয়মটো তেনেকুৱা আছিলে যে অঞ্চল ভিত্তিক এটা গোট গঠন কৰিব লাগিব এই গোট গঠন কৰা হৈছিল এই গোটটো গঠন কৰিছিলোঁ আমি 88তে গঠন কৰাৰ পাছত আমি নীৰৱে আছিলোঁ আমাৰ একো দায়িত্বও দিয়া হোৱা নাছিলে বা একো কামো আমি কৰা নাছিলোঁ তেনেকৈ প্ৰচাৰ পত্ৰবিলাক পাওঁ বিভিন্ন লিখনিবিলাক পাওঁ পেপাৰ পত্ৰও পঢ়িয়ে থাকোঁ কিন্তু 89ৰ ঠিক জুলাই মাহত তেতিয়া তেওঁলোকৰ ফালৰ পৰা খবৰ আহিলে যে আপোনালোকৰ গোটটোৰ পৰা কোনোবা 2জন প্ৰশিক্ষণৰ কাৰণে যাব লাগিব সেইটো তেতিয়া শিৱসাগৰ বা বিভিন্ন জেগাত যিবিলাক গোট আছে সেই গোটবিলাকৰ পৰা তেওঁলোকে 2জন এজনকৈ তেওঁলোকে সংগ্ৰহ কৰিছে এটা বিশেষ প্ৰশিক্ষণ হ'ব তাৰ কাৰণে যাব লাগিব আমাৰ গোটটোৰ মাজত আলোচনা হোৱাত আমাৰ যিকেইজন আছে তেওঁলোকেও ক'লে যে কোন যোৱা হ'ব মই নিজেও যাচি ক'লোঁ যে মই যাম তাৰপৰা মোৰ লগতে মোতকৈ জ্যেষ্ঠ অচ্যুত গগৈ শ্বহীদ লাচিত কোঁৱৰ তেওঁ সাজু হ'ল তেওঁ ক'লে যে নাই ময়ো যাম আমি 2জন যাম মই যিদিনাখন গৈছোঁ তাৰ ঠিক 5 দিন নে 6 দিনমানৰ পাছত তেওঁ গৈছে গৈ আমি লাকুৰ এটা ভিতৰুৱা অঞ্চলত আমি একত্ৰিত হৈছোঁ আমাক একেলগে ৰাখিছে তাৰ পাছৰ পৰা আমাৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত অন্যান্য প্ৰান্তত ইফালে নাগালেণ্ডৰ বৰ্ডাৰলৈকে গেলেকী বা আদি কৰি বিভিন্ন জেগাত আমাক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে প্ৰশিক্ষণটো দিছিলে আছিলে কাশীনাথ প্ৰশিক্ষণ লৈ অহা 2জন খুব ভাল প্ৰশিক্ষক আছিলে তেওঁলোক প্ৰভাত শইকীয়া আৰু ধনজিৎ হাজৰিকা তেওঁলোকে মানে প্ৰশিক্ষণটো আমাক দিছিলে আৰু সেইটো প্ৰায় 3.5 মাহ চলিছিলে সেই প্ৰশিক্ষণটো এটা বিশেষ প্ৰশিক্ষণ আছিলে এইটো মানে ট্ৰেইনিংটো আছিলে ইনষ্ট্ৰাক্টৰ ট্ৰেইনিং প্ৰশিক্ষক ৰূপত গঢ় দিয়া তাৰমানে অকল বেছিক মিলিটাৰী ট্ৰেইনিং এটা নহয় তাত এক্সট্ৰাকৈ আকৌ প্ৰশিক্ষকৰ এটা ট্ৰেইনিং দিয়া হৈছিলে দিয়াৰ পাছত আমাৰ সেই 10জনক তেওঁলোকে নিৰ্বাচিত কৰিলে কৰাৰ পাছত আমাক দায়িত্ব দিয়া হ'ল যে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া মানে বেছিক মিলিটাৰী যিটো ট্ৰেইনিং সেই ট্ৰেইনিংটো দিব লাগিব আৰু সেই ধৰণে আমি ভাগ হৈ তেতিয়া আন্দোলন তেতিয়া আকৌ নিষিদ্ধ ঘোষণা হোৱা নাই সেইটো বজৰংগও হোৱা নাই এইটো 89ৰ লাষ্টৰ পৰা এইটো হৈছে আৰু 90 চনটো আমি খুব বিশেষ একো বাধা নোপোৱাকৈ অসমৰ বিভিন্ন প্ৰান্তত এফালে গোৱালপাৰাৰ পৰা আৰম্ভ কৰি দৰং তেজপুৰ লখিমপুৰ শিৱসাগৰ বা ডিব্ৰুগড় বা গোলাঘাট বিভিন্ন অঞ্চলত আমাৰ এই যিটো 10জনীয়া গ্ৰুপ সেই গ্ৰুপটোৰ পৰা 2জন বা 3জনকৈ আমি এটা ট্ৰেইনিং চেণ্টাৰলৈ যাওঁ তেনেকৈ সেইবিলাকৰ প্ৰশিক্ষণ হয় ক'ৰবাত 70জন ক'ৰবাত 80জন ক'ৰবাত 100জন প্ৰশিক্ষণ দিয়া হয় প্ৰথম পৰ্যায়ত মহিলা প্ৰশিক্ষাৰ্থী নাছিলে খুব কম পাছলৈ কিন্তু গ্ৰুপবিলাকত যদি 100জন ল'ৰা আহে তাত 10গৰাকী বা 12গৰাকী মহিলা ছোৱালীও আহিছিলে তেনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাক আগবাঢ়িছিলে মই আপুনি যে ক'লে যেতিয়া ল'ৰা আছিলে পিছলৈ ছোৱালী অহা এই ক্ষেত্ৰত কিন্তু মণি হাজৰিকাৰ বহু অৰিহণা আছে নহয়নে মণি হাজৰিকা মেঘালী খাৰঘৰীয়া শান্তি ৰাজকুমাৰী আৰু তেনেকুৱা ধৰণৰ আছে বহুত হয় মই যিহেতু মেঘালী বা শান্তিক তেওঁলোক দুগৰাকীক এতিয়া লগ পোৱা নাই তেওঁলোকৰ কথাও আপোনাৰ যোগেদিয়ে জানি মই মণি হাজৰিকা যেতিয়া মোৰ হাতত আছে বাইদেউ আপুনি আপোনালোক 3গৰাকী প্ৰথম যি মহিলাসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিলে প্ৰশিক্ষণ প্ৰদান কৰাৰ ক্ষেত্ৰত আমি মেঘালী খাৰঘৰীয়া ময়ে কৰিছিলোঁ আৰু শান্তি ৰাজকুমাৰী আছিল মানে ৰাজনৈতিক বিভাগৰ তেখেতে প্ৰশিক্ষণ বহুত পুৰণি সংগঠনটো বহুত পুৰণি আপুনি নিজে কেনেকৈ প্ৰশিক্ষণ তাৰমানে আমি যেতিয়া গৈছিলোঁ তাৰপৰা আমাক এনেকৈ ক্লাছটো দিয়াৰ কথা ক'লোঁ ইতিমধ্যে ক্লাছ দিয়াৰ পিছত আমি যেতিয়া ধৰক সংগ্ৰামখনৰ প্ৰতি আসক্তি হ'লোঁ বা সংগ্ৰামখনত থকা কথাটো আমাৰ বিবেচনা হ'ল তাৰপিছত আমাক ক'লে যে এটা সামৰিক প্ৰশিক্ষণ ল'লে আপোনালোকৰ নিৰাপত্তাৰ খাতিৰত নিজক ডিফেন্স দিবৰ কাৰণে নিজক বচাবৰ কাৰণে
বহু কথাৰ কাৰণে সামৰিক প্ৰশিক্ষণটো নিজক ডিচিপ্লিনত ৰাখিবৰ কাৰণে সামৰিক প্ৰশিক্ষণ এটা লোৱাটো ভাল তেতিয়া আমি 18গৰাকী আছিলোঁ আৰু ল'ৰা 9টা আছিল আমাৰ লগত ল'ৰা 9টাক প্ৰশিক্ষণ দিছিলে আমাক এইটো বেছিক মিলিটাৰী ট্ৰেইনিংহে দিছিলে কিন্তু সেই বেছিক মিলিটাৰী ট্ৰেইনিঙতে পাৰফেক্টনেছৰ কাৰণে মোক মানে সিলেকশ্যন কৰিছিলে ইনষ্ট্ৰাক্টৰৰ কাৰণে তাৰপৰা সেই মেঘালী খাৰঘৰীয়াক তাতেই সিলেকশ্যন কৰা বুলি নহয় তেওঁ দুটামান আৰু প্ৰশিক্ষণত মানে আখৰা কৰিব লগা হৈছিলে ডেমনষ্ট্ৰেটৰ হিচাপে তাৰপিছতে মই মেঘালী খাৰঘৰীয়াকো লগ পালোঁ আমাক দুইজনকে পৃথকে লৈ গৈছিলে মই ৰাজনৈতিকভাৱে পৰিপক্ক হ'বলৈ মোক লৈ গ'ল ইফালে মেঘালীকো পাৰফেক্টনেছটো আৰু পাৰফেক্টনেছৰ কাৰণে তাইক সামৰিক প্ৰশিক্ষণবিলাকত মানে কাৰণ মোক ৰাখিলে কি তুমি প্ৰশিক্ষণটোতো দিব পাৰিবা কিন্তু ৰাজনৈতিকভাৱেও পৰিপক্ক হ'ব লাগিব তেতিয়া মোক 10 দিন ক্লাছ দিছে একেৰাহে সেয়া অৰবিন্দ ৰাজখোৱাই লয় কেতিয়াবা প্ৰভাত চেয়াৰমেন তাৰপৰা প্ৰভাত যিজন এখেতলোকৰ ইনষ্ট্ৰাক্টৰ আছিলে তেখেতে লয় আৰু এজন কোন আছিলে মানে সেইজন মই নামটো পাহৰিছোঁ শকতকৈ তাৰমানে এনেকুৱা আপুনি সম্পূৰ্ণৰূপে নিজক ইনভলভ কৰাৰ লগে লগে আপুনি শাৰীৰিকভাৱে মানসিকভাৱে সকলো ফালৰ পৰা পৰিপক্ক হ'ব লাগিব আৰু পৃথিৱীৰ ৰাজনৈতিক যিটো প্ৰেক্ষাপট সেই কথাও জানিব লাগিব তাৰ লগতে অসমতে নহয় বিভিন্ন প্ৰান্তৰ যিটো সশস্ত্ৰ সংগ্ৰামৰ ধাৰা সেইটো লগতো চিনাকি হ'ব লাগিব নিশ্চয় নিশ্চয় তাৰপৰা এই এনেকৈ পৰিপক্কতাটো তাত তেতিয়া প্ৰথম পৰ্যায়ত তুমি প্ৰস্তুতিৰ যিটো পৰ্ব সেই পৰ্বটোত সেই কথাবিলাকে খুব গুৰুত্ব আছিলে যে এজন কেডাৰক কেনেধৰণে প্ৰস্তুত কৰা হ'ব সামৰিক শক্তিত প্ৰস্তুত হ'লেও নহ'ব তেওঁক মানসিকভাৱে ৰাজনৈতিকভাৱে বা তেওঁ সামাজিক ক্ষেত্ৰখনত বা ৰাজনৈতিক গোটেই কথাবিলাক তেওঁক জনাবৰ কাৰণে যত্ন কৰা হয় পলিটিকেল ক্লাছৰ ব্যৱস্থাটো খুব ভাল আছিলে তেতিয়া আপুনি ক'লে প্ৰথমতে পুৰুষসকল আহিছিল তাৰপিছত লাহে লাহে মহিলাসকলৰ সংখ্যা বাঢ়ি আহিলে আমি এটা কথা গম পাইছিলোঁ আৰম্ভণিৰ পৰা শেষলৈকে সশস্ত্ৰ সংগ্ৰামৰ ভিতৰচোৱাত এটা সাংঘাতিক অনুশাসন মানি চলা হৈছিল আৰু সেই অনুশাসনটো খুব দৃঢ়ভাৱে মানিবলৈ বাধ্য কৰোৱা হৈছিল প্ৰত্যেকগৰাকী সেই প্ৰশিক্ষণৰ সময়খিনি তাৰ পিছৰ আপোনাৰ যাত্ৰাটো প্ৰশিক্ষণটো আচলতে মানে মই 95লৈকে প্ৰশিক্ষক হিচাপেই দায়িত্ব পালন কৰি আছিলোঁ সেই তাৰ মাজতে কিন্তু মই জিলাত দায়িত্ব লৈছিলোঁ জিলাৰ কেতিয়াবা সাংগঠনিক সম্পাদকৰ দায়িত্ব লৈছোঁ কোনোবা সময়ত মানে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কামাণ্ডাৰ হিচাপে দায়িত্ব লৈছোঁ আৰু শেষত জিলা কামাণ্ডাৰ হিচাপে মই থাকিব লগা হ'ল কিছুদিন 6 মাহ এবছৰমান দায়িত্ব ল'ব লগা হৈছিলে মানুহবিলাক সলনি হৈ থাকিব লগা হয় মোৰ সেই দায়িত্বৰ মাজতো মই সেইবোৰ পালন কৰিছিলোঁ তাৰপাছত প্ৰশিক্ষণৰ দায়িত্বটো 95লৈকে প্ৰশিক্ষক হিচাপে আছিলোঁ 95ত আমাৰ যিখন জেনেৰেল কাউন্সিল হৈছিল সেই জেনেৰেল কাউন্সিলত মোক চিফ ট্ৰেইনিং অফিচাৰ হিচাপে নিযুক্তি দিছিলে মানে সংগঠনৰ গোটেই প্ৰশিক্ষণটো প্ৰশিক্ষকখিনি বিশেষকৈ প্ৰশিক্ষকখিনি গোটেই দায়িত্বটো মোৰ ওপৰত অৰ্পণ কৰিছিলে তাৰপাছৰ পৰা মই নিজে প্ৰশিক্ষণ দিয়াতকৈ মই এটা ষ্টাফ মই প্ৰস্তুত কৰি লৈছিলোঁ ইনষ্ট্ৰাক্টৰ আৰু ডেমনষ্ট্ৰেটৰ তেওঁলোকৰ যোগেদি মই প্ৰশিক্ষণবিলাক পৰিচালনা কৰিছিলোঁ আপুনি যি প্ৰশিক্ষক হিচাপে আপুনি যিমানখিনি ল'ৰাক প্ৰশিক্ষণ দিলে তাত আপুনি অস্ত্ৰ চলানৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল নিশ্চয় তাৰমানে গেৰিলা যিটো ট্ৰেইনিং হয় গেৰিলা ট্ৰেইনিংটোত দুটা ষ্টেজ থাকে এটা ডিচিপ্লিনেৰী য'ত কুচকাৱাজ এইবিলাক শিকোৱা হয় তাৰ পাছৰ পৰ্যায়টোত যুদ্ধৰ যিখিনি বিষয় সেই যুদ্ধৰ পজিশ্যনৰ পৰা আৰম্ভ কৰি ফৰ্মেশ্যনৰ পৰা আৰম্ভ কৰি অস্ত্ৰ চালনালৈকে আত্মৰক্ষা আক্ৰমণ কৰা গোটেই কথাখিনি শিকোৱা হয় গেৰিলা ট্ৰেইনিং বুলি ক'লে অনুমান কৰা যায় এজন কোমল মনৰ এজন সাধাৰণ যুৱকক আপোনালোকে সম্পূৰ্ণ সামৰিক শিক্ষাই তেওঁক এজন আপোনালোকে সৈনিকলৈ ৰূপান্তৰিত কৰে নহয় জানো আৰু সেই গেৰিলা ট্ৰেইনিঙত এজন ল'ৰাক যেনেকৈ প্ৰশিক্ষণ প্ৰদান কৰিছিলে সমানে আপোনালোকে এগৰাকী ছোৱালীকো প্ৰশিক্ষণ নিশ্চয় 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 আমি প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁলোকক আচলতে মানসিকভাৱে শক্তিশালী কৰাটো বেছি গুৰুত্ব দিছিলোঁ তেওঁলোক শক্তিশালী হ'ব লাগিব আৰু গেৰিলা কেৰেক্টাৰটো কি আচলতে নিজক লুকুৱাই ৰাখিব পৰা যিটো ক্ষমতা নিজক লুকুৱাই ৰাখিব লাগিব লুকুৱাই কাম কৰিব লাগিব আৰু সদায় এনেকুৱা নহয় মানে যিবিলাক পজিশ্যনেল যিবিলাক কথা থাকে ৱাৰৰ কথা থাকে তাৰ লগত ইয়াৰ পাৰ্থক্য থাকে আমাৰ ইয়াত গেৰিলাৰ মূল কথাটো কি গতিশীল ৰণকৌশল অনিৰ্দিষ্ট সময়সীমা ভৌগোলিক অনুকূল পৰিৱেশৰ সুযোগ গ্ৰহণ কৰিহে ইয়াত সামৰিক কাম কাজবিলাক কৰা হয় এই কথাবিলাক মানি চলা হয় আৰু ইয়াত কি হয় মানে এখোজ আগুৱালে দুখোজ পিছুৱাব লগা হয় এডভান্স
বেক ৰিট্ৰিট ইন অৰ্ডাৰ টু এডভান্স যদি এখোজ পিছুৱা হৈছে সেইটো পিছুৱা হৈছে একচুৱেলি আগবাঢ়িবৰ কাৰণে ৰিট্ৰিট ইন অৰ্ডাৰ টু এডভান্স জিগ জাগ ইন অৰ্ডাৰ টু ষ্ট্ৰেট বেকাপেকিয়ে যোৱা হয় একচুৱেলি যাব লাগে পোনকৈ যাবৰ কাৰণেহে বেকাপেকি যোৱা হয় এনেকুৱা কথাবোৰ থাকে মহাশয়ে খুব ডাঙৰ কথা এটা ক'লে গেৰিলা যুদ্ধৰ যিখিনি প্ৰশিক্ষণৰ নীতি নিয়ম মানে এটা পোন বাটেৰে যাবলৈ কেতিয়াবা একা বেকা বাটো ল'ব লাগে মই এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে বিভিন্ন ঠাই নাৰীসকলক ছোৱালীসকলক প্ৰশিক্ষণ আৰম্ভ কৰিলে প্ৰশিক্ষণ দিয়া এটা কাৰ্যক্ৰমণিকাৰ খুব সুন্দৰভাৱে আগবাঢ়ি গ'ল এই সুন্দৰৰ মাজতো কেতিয়াবা খেলি মেলি হৈছিল এই যাত্ৰাটো কেনেকুৱা আছিলে আচলতে মানে কি হয় প্ৰথমতে মই যদিও প্ৰশিক্ষক আছিলোঁ তেতিয়া মই এগৰাকী সাংঘাতিক নৈক্য আছিলোঁ এগৰাকী মানে আৰু এগৰাকী প্ৰচাৰ হিচাপেও আছিলোঁ তাৰমানে সংগ্ৰামখনত নাৰীক অংশগ্ৰহণ কৰাবৰ কাৰণে কেতিয়াবা প্ৰচাৰ কৰিব লগা হৈছিল আৰু সেই নাৰীখিনিক প্ৰচাৰ কৰাৰ পিছত যেতিয়া নাৰীখিনি আহে তেওঁলোকক সাংঘাতিকভাৱে মানে সংগ্ৰামখনৰ কথা কিছুমান ক'ব লগা হৈছিল আৰু তাৰপিছত তেওঁলোকক নিৰ্বাচন কৰা হৈছিল আৰু সামৰিক প্ৰশিক্ষণ দিয়া হৈছিল এতিয়া কথা হ'ল কি এই কামখিনি কৰিবলৈ যাওঁতে প্ৰশিক্ষণটো দিবলৈ যাওঁতে বিশেষকৈ প্ৰশিক্ষণটো দিবলৈ যাওঁতে কেতিয়াবা খুব শক্তিবান ছোৱালীও থাকে কেতিয়াবা বহুত দুৰ্বল ছোৱালীও থাকে তাত এনেকুৱা ধৰণৰ কিছুমান ধৰক হাৰ মানি যোৱা ছোৱালীও থাকে কিছুমান বহুত মানে কঠোৰ কাম কৰিব পৰা ছোৱালীও থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত যথেষ্টখিনি বাধা আহিছিলে তথাপিতো এনেকুৱা ধৰণৰ কিছুমান তাত প্ৰশিক্ষণত মানে ক্লাছ দিয়া হয় জাতিটোৰ প্ৰতি দায়বদ্ধ থাকি জাতিটোৰ প্ৰতি প্ৰকাশ কৰিব পৰাকৈ জাতিটো ৰক্ষা কৰিব পৰাকৈ যিখিনি কথা বিষয় আহি পৰে ক্লাছ দিয়া হয় সেই এগৰাকী নাৰীয়ে লাষ্টত আটাইতকৈ শক্তিবান ৰূপত থিয় দিয়েগৈ প্ৰশিক্ষণৰ শেষ মুহূৰ্তলৈ কিমান দিনীয়া হয় সেই প্ৰশিক্ষণ 45 দিনীয়া হয় সেই 45 আপোনালোকে তেতিয়া অসমৰ অৰঙে দৰঙে দি আছোঁ বজৰংগ আগলৈকে অসমতে চলি আছিল প্ৰায় 70টা প্ৰশিক্ষণ চলিছিল অসমত আপুনি কিমানটা প্ৰশিক্ষণ মই এতিয়া ওলাই অহালৈকেতো মানে যেতিয়া ধৰাবলৈ তাৰ আগলৈকে মই 17টা প্ৰশিক্ষণ দিছোঁ 17টা প্ৰশিক্ষণত কিমান মহিলা কিমান ছোৱালীক আপুনি সশস্ত্ৰ সংগ্ৰামৰ কাৰণে প্ৰস্তুত কৰিলে এতিয়া কিমান বেছি তাতোতকৈ বেছি হ'ব কাৰণ চৰাইপুং লক্ষীপ্ৰথাতেই হেৰি ওপৰত আছিলে আৰু প্ৰত্যেকটো প্ৰশিক্ষণত মানে 70টা যদি থাকে তাৰ 15গৰাকী ছোৱালী থাকে নতুবা 10গৰাকী থাকে এই 17টা প্ৰশিক্ষণৰ সময়ত অনুৰাগ মহন্ত মণি হাজৰিকাক লগ পাইছিলে নাই প্ৰশিক্ষণ মাত্ৰ চৰাইপুঙত পাইছোঁ আৰু তেনেকৈ পোৱা মনত নাই অসম কেতিয়া এৰিলে আপোনালোকে এইটো 92ত এৰিলোঁ 12 মাহ গুচি গ'লোগৈ তাত আচলতে খুব বেয়া হৈ গ'ল ইয়াত পৰিস্থিতিটো বেয়া হ'ল আৰু ইয়াত প্ৰশিক্ষণ দিব নোৱাৰা হ'ল তেতিয়া মই প্ৰথম 12 মাহলৈ যোৱা ময়ে প্ৰথম ছোৱালী কেনেকৈ গৈছিলে লগত এখিনি ল'ৰালৈ গৈছিলোঁ প্ৰশিক্ষণ দিয়াবলৈ খোজকাঢ়ি সম্পূৰ্ণ নাগালেণ্ডখন খোজকাঢ়ি গৈছোঁ অসমৰ পৰা বাৰ্মালৈ গৈছিলে সম্পূৰ্ণ নাগালেণ্ডখন খোজকাঢ়ি কিন্তু 12 দিন লাগে সেই যাত্ৰাটো এনেকুৱা আছিলে প্ৰথমতেতো ভাবিছিলোঁ যে আমাৰ অসমৰ নিচিনা হৈছিলে আমাৰটোতো এইটো আৰু কোনো জীৱনত এনেকুৱা ধৰণৰ পাহাৰ পৰ্বত যিমানেই ওপৰলৈ যোৱা যায় সিমানেই তললৈ বেছি নামিব লাগে এতিয়া ওপৰলৈ উঠিলে ভয় লাগে যে বহুত নামিব লাগিব নামিলে ভয় লাগিব যে আৰু উঠিবই লাগিব নামিলে ভয় লাগে যে আৰু বহুত উঠিব লাগিব সেই এনেকুৱা ধৰণৰ হয় লাষ্টত যেনিবা বগাই লাষ্টত অভ্যস্ত হ'লোঁ মই কেইবাবাৰো অহা যোৱা কৰিছোঁ ইয়াৰ পৰা যিমান এই শাখা পৰ্যায়ৰ ল'ৰা আছিল সেইবিলাক সকলোকে টানি ময়ে লৈ গৈছোঁ অকলেই 14টা চিকিউৰিটি কথাটো আহি গ'ল গোটেইসকলৰ আকৌ এবাৰ কওকচোন মোৰ মানে আমাৰ নিচিনা সাধাৰণ নাৰীৰ কাৰণে এয়া সপোনৰ অগোচৰ তাৰমানে কি হয় যে সংগ্ৰামখনত যেতিয়া মই ভৰি দিছিলোঁ মইতোতো বহুত ষ্ট্ৰং হৈ গ'লোঁ মানসিকভাৱে শাৰীৰিকভাৱে মই ইমান কঠোৰ এটা প্ৰশিক্ষণ দিব পাৰোঁ যাতে মই এই নাগালেণ্ডখন বগাই যাবলৈ মোৰ কাৰণে সহজ নিচিনা মই ইমানেই মোৰ শৰীৰটোৰ শক্তি আছিলে আচলতে শৰীৰৰ শক্তি মানুহৰ নাথাকে মানসিক শক্তিটো থাকে তেতিয়াই গৈ পাইছিলোঁ মন আৰু শৰীৰৰ কিমান ডিফাৰেঞ্চ সেই তেতিয়াৰ পৰা অনুধাৱন কৰিছোঁ যে মন যদি ঠিক থাকে শৰীৰ যেনেকুৱাই নহওক আপুনি বুলাই থাকিব পাৰিব শৰীৰটো কিন্তু মন দুৰ্বল হ'লে শৰীৰটো যিমানে শক্তিবান নহওক
আপুনি পৰি যাব সেই কথা তাৰপিছত যেতিয়া মই ইমানবোৰ বগাই মেলি যোৱাৰ পিছত মোক প্ৰথম সেই যিজন মানুহে মোক লৈ গৈছিলে ৰবীন নেওগ বুলি কয় তেখেতে মোক কৈছে যে মণি বহুত বগাব লাগিব পাৰিবা নাই মই বোলো পাৰিম ছাৰ কিন্তু এই যে বগাবা তুমি গৈ যেতিয়া পাবাগে আকৌ লগে লগে তুমি এসপ্তাহ জিৰণি লৈ পুনৰ ঘূৰি আহিব লাগিব কাৰণ ইয়াত 24টা ল'ৰা থিয় হৈ আছে সেই 24টা ল'ৰা টানিব লাগিব গোটেই ৰাস্তাটো তুমি এনকুৱাৰী কৰি যোৱা ক'ত কেতিয়া ৰৈছোঁ কোন বস্তিত সোমাইছোঁ কেনেকৈ ৰিচিভ কৰিব কি কৰিব গোটেই কথাখিনি তুমি জানি যাব লাগিব কাৰণ তেতিয়ালৈকে আমাৰ গ্ৰুপ মানে নাগালেণ্ডত গৈ পোৱাগৈ নাই পাবগৈহে সেই আমি প্ৰথম গ্ৰুপ 12জনীয়া গ্ৰুপ এটা গৈছোঁ মেজৰ ৰবীন নেওগৰ আণ্ডাৰত আগতে সেইফালৰ পৰা কোনোবা আহি আছে মানে বাৰ্মাৰ ভিতৰত নে কাছিনৰ গ্ৰুপটো বেলেগ এইটো বাৰ্মাৰ ভিতৰত NSCNৰ যিটো মানে ঘাটি সেই যে গ'লো তালে যোৱাৰ যিটো হেৰি সেই যে গ'লো যোৱাৰ পাছত ফিল নহ'ল কাৰণ মই এক্সাৰচাইজ কৰি থাকোঁ ব্যায়াম কৰি থাকোঁ প্ৰশিক্ষণ দি থাকোঁ গতিকে মোৰ কাৰণে সেইটো ফিল নহ'ল ধুনীয়াকৈ গৈ পালে পাহাৰত তিতাল উখলে যায় 2 ঘণ্টা উঠিলে 3 ঘণ্টা নামিব লাগিব 3 ঘণ্টা যদি নামো 4 ঘণ্টা উঠিব লাগিব কিছুমান পাহাৰ বহুত ওখটো এটা ইয়ংগম বুলি এটা পাহাৰ আছিলে সেইটো প্ৰায় উঠোতেই 4 ঘণ্টামান লাগে উঠি যাওঁতে আৰু সেইটো উঠাটো উঠিবই লাগিব উঠাৰ যিটো বাট সেইটোতো মসৃণ নহয় এইটো লুংলুঙীয়া বাটহে আৰু লুংলুঙীয়া বাট বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তুৰ হেৰিটো সাপ থাকে সেইটো নাগালেণ্ডত জীৱ জন্তুৰ ভয়টো ইমান নাই জীৱ জন্তু খুব কম তাত কিন্তু সাপৰ ভয়টো থাকে অলপ আৰু সেই এটা যাত্ৰাত কিমান দিন লাগে সেইবাৰত মানে 12 দিন লাগিছিলে প্ৰথম যে ৰাস্তাটো কেনেকুৱা গম পাইছা নাই কৈ দিছোঁ মই এটা ৰাস্তা আছে তুমি 5 দিনতো পাবাগে কিন্তু তাত যিটো ডেঞ্জাৰ ৰাস্তা সেইটো বেছি য'ত মানে ইণ্ডিয়ান আৰ্মি কেইবাটাও কেম্প আছে তাৰ আশে পাশে যাব লাগিব তেওঁলোকে যদি পেট্ৰলিঙত থাকে তেতিয়াহ'লে সেইটো ৰাস্তাটো এৰি দিব লাগিব আকৌ বেলেগ ফালে কাট কৰি পেলাই যদি যোৱাগে তেতিয়াতো 12 দিন 10 দিন বা কেতিয়াবা 9 দিন এনেকুৱা লাগিব সেই সময়ত আপুনি কি খাইছিলে আচলতে এনে বস্তিত আমি মানে বস্তিয়ে যিবিলাক খাই মাকৈ ভাতেই হওক বা চাউলৰ ভাতেই এনেকুৱাই খাওঁ আৰু টোপোলা পাতি লৈ যাওঁ ৰাস্তাত খাবলৈ কাৰণ কিন্তু আপোনালোক পিঠিটো বৰ বেছিকৈ আপোনালোকে ল'ব নোৱাৰে কাৰণ বহুত দূৰ মেডিচিনটো থাকে আৰু আপোনালোকৰ লগতো আগ্নেয়াস্ত্ৰ থাকে ষ্টেণ্ড গান এটা থাকে আগ্নেয়াস্ত্ৰ কি চলাইছিলে মই ষ্টেণ্ড গান চলাইছিলোঁ আৰু হেৰি এইটো কি বুলি কয় থিনথি এইটো সৰুটো কাইবান তেনেকৈ আপুনি সেই যে চলাইছোঁ মানে লৈ থাকোঁ আৰু চলাবলৈ পালোঁ নাপালোঁতো পাছৰ কথা কিন্তু লগত থাকে আৰু সেইটো নিজক ৰক্ষা কৰিবৰ কাৰণে নিশ্চয় আৰু কাৰণ মণি হাজৰিকা সেইগৰাকী নাৰী আছিলে যিগৰাকী নাৰীয়ে তেওঁ পিছত এটা দলক নেতৃত্ব দি আগবাঢ়ি গৈছিল শীৰ্ষত থকা সেইগৰাকী নাৰী মণি হাজৰিকা এনেকৈ পাহাৰটো কিমানবাৰ উঠা নমা কৰিছিলে জীৱনত মই কিমানবাৰ বুলি ক'বলৈ মই প্ৰথম গ'লোঁ 5বাৰমান অহা যোৱা কৰিছোঁ মণি হাজৰিকাৰ কথা মই আৰু এটা বিশেষ কথা এটা জানো মই সেয়া আপোনাৰ লগত আলোচনা কৰিম মহন্ত ডাঙৰীয়া বজ্ৰ আহি গ'ল ক্ৰমান্বয়ে আপোনালোকৰ পৰিৱেশ জটিল হৈ গ'ল আপোনালোকৰ পৰিয়ালবৰ্গকো আৰক্ষী আমনি কৰা হ'ল আপুনি গুচি গ'ল অসমৰ পৰা 95 চনৰ পৰা 2003 চনলৈ আপোনাৰ জীৱনে এক বিশেষ মোড় ল'লে আপুনি অতি শক্তিশালী এগৰাকী নেতা হ'ল শক্তিশালী এগৰাকী নেতা কোৱাতকৈ আপুনি এনে এজন ব্যক্তি হ'ল অনুৰাগ মহন্ত ডাঙৰীয়া আপুনি বহুত শক্তিশালী নেতাক জন্ম দিলে নহয়নে অসমত মানে যিমানখিনি ঠিক 90 চনৰ পৰা যিমানখিনি প্ৰশিক্ষণ লৈছিলে তাৰে সম্ভৱ 60% মই নিজে প্ৰশিক্ষণ দিয়া আৰু পাছত মই প্ৰশিক্ষণৰ দায়িত্বত থকাৰ পাছত আৰু বহুতকে দিয়া হৈছে কিন্তু 60%তকৈ বেছিয়ে হ'ব আমি নিজে মই বুলি নহয় আমাৰ এটা গ্ৰুপ আমি গ্ৰুপটোৱে দিয়া গ্ৰুপৰ শীৰ্ষত থকা মানুহজন সেইটো মানে ইনষ্ট্ৰাক্টৰ শিক্ষকসকলৰ দায়িত্বত হিচাপে ম্যানমাৰলৈ মই 93 লাষ্টত গৈছোঁ আমি অসমত থাকিব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হৈ গ'ল 95ত আমি ভূটানলৈ গৈছোঁ আমি যোৱাৰ কিছুদিনৰ পাছত এওঁলোকো গৈছে আৰু 95ৰ পৰা আমি ভূটানত আছে কিন্তু 97ত আমি আকৌ এবাৰ ম্যানমাৰলৈ আহিছোঁ আমাৰ তেতিয়া বিয়া হৈ গৈছে ভূটানত তেনেকুৱা কোনো ধৰণৰ বিপদজনক কথা নাছিলে তেনেকুৱা তেওঁলোকৰ মানে প্ৰত্যক্ষ সহযোগিতা নহ'লেও আমাক তেওঁলোকে কেতিয়াও ক'তো আমনি কৰা নাছিলে
আমি শিবিৰবিলাক য'ত পাতিছিলোঁ তাত তেওঁলোকৰ মানুহ যায়, আশে পাশে গৈ খবৰ খাতি লয়, কিন্তু আমনি কৰা নাছিলে। শেষত এই 2003 চনৰ ডিচেম্বৰৰ 15 তাৰিখে এনেধৰণে 16 তাৰিখে তেওঁলোকে মানে বাধ্যবাধকতাৰ মাজত শিবিৰবিলাকত একেলগে আক্ৰমণ কৰিছিলে, যিমানখিনি শিবিৰ আছিলে ভূটানত। আৰু সেইটো আপোনালোকৰ অলক্ষিত হৈছিল, যাৰ কাৰণে আপোনালোক হয়তো আপোনালোকে প্ৰস্তুত হ'বলৈ সময় পোৱা নগ'ল। আমি মানে এইটো ভবাও হোৱা নাছিলে আচলতে তেওঁলোকে যে এইটো কৰিব। আমি ভাবিছিলোঁ যে তেওঁলোকে হয়তো এটা ৱাৰ্ণিং দিব পাৰে। আমি শুনিছিলোঁ ভূটানৰ ৰজাও আপোনালোকৰ কেম্পলৈ আহিছে। তেওঁ আহি আমাৰ প্ৰয়াত ভীমকান্ত বুঢ়াগোহাঁই ফাদাৰ বুলি যাক আমি কৈছিলোঁ, মামা শ্বহীদ ভীমকান্ত বুঢ়াগোহাঁই, তেখেতৰ লগত ৰজাৰ খুব ভাল সম্পৰ্ক আছিলে। তেখেতৰ লগত খুব কথা পাতে, তেখেতৰ লগত আহি কথা হয়। দুবাৰমান আহিছে তেখেত। এতিয়া মই দুয়োগৰাকীকে সেই পাহাৰৰ শিখৰৰ কেম্পলৈ লৈ যাব বিচাৰিছোঁ। মণিহা শ্ৰীকা বাইদেউ, বলক পাহাৰৰ শিখৰ সেই কেম্পলৈ যাওঁ, য'ত আপোনাৰ সংগ্ৰামী সত্তাই সম্পূৰ্ণভাৱে পৰিস্ফুট হৈছিলে। পাহাৰৰ শিখৰত মানে শিবিৰবিলাকৰ কথা ক'ব লাগিব। শিবিৰত আছিলোঁ, তাৰমানে শিবিৰত থকাৰ আগতে যিবিলাক মানুহক টানি টানি নি মই প্ৰশিক্ষণ দিছিলোঁ, ইয়াৰ পৰা অসমৰ পৰা টানি নিওঁ, মই লিড লৈ লৈ গুচি যাওঁ। আৰু সেয়াই নহয়, সেয়া দি মেলি শেষ হয়, আকৌ আহোঁ। মই আপোনালোকে শিলচৰটো অৰ্গেনাইজ কৰি শিলচৰৰ মানুহ আনিছিলোঁ, বৰাকৰ পৰা। তাতো গৈ মই নিজেই অৰ্গেনাইজ কৰি, তেতিয়া ৰাহুল দত্ত যিজন মানে আমাৰ অল ক্লিয়াৰ পাৰ্চনত শ্বহীদ হৈছিলে, তেখেতৰ দায়িত্বত আছিলে। তেখেতে মাতিলে যে মণি হাজৰিকাক পঠিয়াই দিব লাগিব, নহ'লে ইয়াৰ পৰা ল'ৰা নাযায়। কাৰণ মতা মানুহ আনিবলৈও তাত মানে মহিলা প্ৰয়োজন হ'ল। তাৰমানে কেলৈ যে মহিলাই আছে এয়া চব এনেকুৱা দেখুৱাবলৈ, গতিকে তাত কনফিডেণ্ট দেখুৱাব পৰাকৈ, প্ৰেক্টিকেলি দেখুৱাব পৰাকৈ আকৌ মই যাব লগা হৈছিল বৰাকলে। প্ৰচাৰৰ কৌশল এটা। তাতে তাৰ পৰা মই কমেও 15জন আনিছোঁ ট্ৰেইনত। মৰিয়নিত নামিছোঁ, মৰিয়নিত নামি মৰিয়নিৰ পৰা খোজকাঢ়ি আমগুৰিত সোমাইছোঁহি। মোৰ আহৰিয়ে নাপালোঁ ঘৰলৈ আহিবলৈ। ইমানেই ব্যস্ততা, ইমানেই ইটোৰ পিছত সিটো দায়িত্ব। অকল বোলে এটা দায়িত্বই নহয়, প্ৰশিক্ষণ দিয়া, অৰ্গেনাইজ কৰিব লাগে, মানুহ আনিব লাগে, আকৌ নিজে প্ৰশিক্ষণ দিব লাগে। এই গোটেই কামবিলাকত থাকোঁতে আকৌ প্ৰশিক্ষণ দি থকা সময় নিজেই মেডিকেল ট্ৰিটমেণ্ট কৰিব লাগে, স্লাইন দিব লাগিব, ইনজেকশ্যন দিব লাগিব, দৰৱ খুৱাব লাগিব ল'ৰা ছোৱালীক নিজৰ মাক হিচাপে। মই অকল প্ৰশিক্ষকেই নহয়, প্ৰশিক্ষণৰ ফিল্ডত বেলেগ মানুহ সোমাব নোৱাৰে কাৰণে মই প্ৰশিক্ষক, বিৰাট কঠোৰ প্ৰশিক্ষক। প্ৰশাসনিকভাৱে মই কঠোৰ, মানে নোৱাৰিলে বহুত পিতা এগৰাকী মণি হাজৰিকা। তাৰোপৰি মই এগৰাকী মাতৃও, এগৰাকী ভগ্নীও, মই এগৰাকী বৌৱেকো, চব হওঁ মই। তাৰমানে এই বেমাৰৰ সময়ত তাহাঁতক গা পা ধোৱাৰ পৰা আদি কৰি বেজী দিওৱা, দৰৱ খোৱা, গৰম পানী কৰি কিবা কৰা, সেইবোৰ চব কৰোঁ মই। গতিকে বহুতে ভয় কৰিলেও ভালো পায়। তাৰমানে এনেকুৱা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছিলে আপোনালোকৰ? হয়, আপোনালোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ বুলি ক'লে আমি যদি মই অৰবিন্দ ৰাজখোৱাদেৱৰ নাম লওঁ, পৰেশ বৰুৱাদেৱৰ নাম লওঁ, এই যে প্ৰশিক্ষণ আপোনালোকে ইমান সকলোখিনি ত্যাগ কৰি আপোনালোকে ইমান কঠোৰ প্ৰশিক্ষণ দিছিলে, কোনো ভাবিব নোৱাৰে এখন ঠাইলৈ আপোনালোক গুচি গৈছিল। সেই ঠাইখিনিত সেই কামখিনি কৰি থাকোঁতে সেই পৰেশ বৰুৱা বা অৰবিন্দ ৰাজখোৱাৰ লগত প্ৰত্যক্ষ আপোনালোকৰ যোগাযোগ হৈছিলেনে? আচলতে গোটেই এটা চেইন ছিষ্টেমত হৈ থাকে। তেখেতলোকে খা খবৰ লৈ থাকে, আমাৰ WT মেছেজ থাকে, তেখেতলোকৰ লগত যোগাযোগ থাকে, কিন্তু আমাৰ গোটেই এটা চেইন ছিষ্টেমত হয়। আমাৰ ধৰক ৰাজনৈতিক গোটেই কামবিলাক মানে অৰবিন্দ ৰাজখোৱা ছাৰৰ আণ্ডাৰত চলে। তেখেতৰ এখন কাৰ্যনিৰ্বাহক, সামৰিক গোটেই কাম কাজবিলাক পৰেশ বৰুৱা মহাশয়ৰ তত্ত্বাৱধানত চলে। তেখেতৰ তলত ষ্টাফ অফিচাৰ আছে, ষ্টাফ অফিচাৰৰ লগত ভাগ কৰি থোৱা থাকে দায়িত্ববিলাক। গতিকে আমাৰ ডাইৰেক্ট কণ্টেক্টটো ষ্টাফ অফিচাৰৰ লগত হয়, আৰু প্ৰয়োজন সাপেক্ষে তেখেতলোকৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰি, কথা পাতিব পাৰি। এনে বহুলাংশে বহু ধৰণৰ অপপ্ৰচাৰ কিছুমানো চলিছিল যে ঊৰ্ধ্বতন একেবাৰে শীৰ্ষত থকা বিষয়ববীয়াসকলে তলৰ পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগত এটা যোগাযোগ নাৰাখিছিলে। আৰু এটা কথা ক'ৰবাত ওলাইছিল যে যিসকল বিষয়ববীয়া, তেওঁলোকৰ মাজত বিষয়বাদ লৈ এটা সময়ত মাজত খোৱা কামোৰা হোৱাৰ বাবে এই আলফাৰ সেই প্ৰশিক্ষণ শিবিৰবিলাক ক'ৰবাত ভংগ হৈছিলে। তেনেকুৱা উদাহৰণ নাই। বিষয়বাদ লৈ খোৱা কামোৰাটো আমাৰ সংগঠনত হোৱা নাই আচলতে। অন্য কিবা কথাত হ'ব পাৰে, কাৰণ ইয়াত বিষয়বাদটো ইচ্ছা কৰি ল'ব পৰা বস্তু নহয়। আৰু সামৰিক যিটো খিতাপ,
খিতাপটো যিটো এটা দক্ষতাৰ ওপৰত ভিত্তি কৰি দিয়া হয় গতিকে খিতাপটো কোনোবাই জোৰ কৰি মোক খিতাপটো লাগে বুলি ক'ব নোৱাৰে পদবীটো কথা বেলেগ কিন্তু কথাটো হৈছে কি যে শীৰ্ষ বিষয়াসকলে যিটো চেইন ছিষ্টেম থাকে সেই চেইন ছিষ্টেমত খবৰ ৰাখে যোগাযোগ ৰাখে আৰু সামৰিক যিবিলাক সভা হয় বা সাধাৰণ যিবিলাক সভা হয় বা শিবিৰবিলাকলৈ শীৰ্ষ বিষয়া যায় গৈ তেওঁলোকৰ লগত কথা পাতে তেওঁলোকৰ লগত বহে সাংস্কৃতিক অনুষ্ঠানবিলাক হয় তাতো তেওঁলোকে অংশগ্ৰহণ কৰে সম্পৰ্ক নাইকিয়া কথাটো নহয় আৰু যেতিয়াই নিৰাপত্তাৰ বিষয়টো আহি পৰিল বেছিকৈ তেতিয়া বহু ক্ষেত্ৰত হয়তো তেখেতলোকে কিছুমান গেপ ৰাখিব লগা হয় সেইটো নিৰাপত্তাজনিত কাৰণতে 2003 চন আপুনি এটা বিশেষ বিষয় পাবলে আপোনাক বিশেষভাৱে উন্নীত কৰা হয় আপোনাক কমান্ডাৰ পৰা জেনেৰেল হেডকোৱাৰ্টাৰ যিটো আছিলে তাৰ কমান্ডাৰ হিচাপে মোক নিযুক্তি দিছিলে আৰু জেনেৰেল হেডকোৱাৰ্টাৰ যিটো আমাৰ ভূটানৰ এই শিবিৰটো আছে ভূটানত আপোনালোকৰ দেওথাঙৰ ওচৰত দেওথাঙৰ ওচৰত ভূটানৰ যিটো শিবিৰ তাত আপুনি জেনেৰেল কমান্ডাৰ হ'ল তাৰ উপৰি তাত আপোনাৰ অতি উচ্চ পৰ্যায়ৰ আপোনাৰ এখন আসন আছিলে আৰু সেই ভূটানৰ সেই কেম্পটো আছিলে আলফাৰ বৃহত্তম কেম্প সেইটোৱে সামৰিক মুখ্য কাৰ্যালয় সেইটোৱে আছিলে সামৰিক মুখ্য কাৰ্যালয় আছিল কামাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আপুনি অলপ দিনে তাত কামাণ্ডাৰ হিচাপে 7 মাহমান পাৰিলে তাৰপিছত অল ক্লিয়াৰ সেই সময় দায়িত্বখিনি কেনেকৈ আছে কি কৰিব লগা আছে সেইখিনিত আমাৰ গোটেইটো এটা ছিষ্টেমেটিক হেৰিত চলেতো ফৰ্মেশ্যন আছে আমাৰ তাত ষ্টাফ অফিচাৰ থাকে আমাতকৈ শীৰ্ষত থাকে তেওঁলোক G1 ষ্টাফ অফিচাৰ G2 ষ্টাফ অফিচাৰ তেওঁলোক থাকে তেওঁলোকৰ দ্বাৰা গোটেই বস্তুবিলাক নিৰ্দেশিত হয় আমাৰ কামটো থাকে শিবিৰটোক নিয়ন্ত্ৰণ কৰা আৰু শিবিৰটোত নিৰাপত্তাৰ কাৰণে সুকীয়াকৈ ছিকিউৰিটি ডিপাৰ্টমেণ্ট থাকে এটা বিভাগ থাকে তেওঁলোকে ছিকিউৰিটি চায় আৰু কামাণ্ডাৰজনৰ দায়িত্ব থাকে গোটেই শিবিৰটোক নিয়ন্ত্ৰণ কৰা শিবিৰৰ খাদ্য পাতিৰ পৰা আদি কৰি গোটেই অৱস্থানবিলাক সকলো চিকিৎসা বা আদি কথাবিলাক চোৱা চিতা কৰা দায়িত্বটো থাকে অৰ্থ প্ৰয়োজনটো থাকে অৰ্থৰ বিষয়টোত অৰ্থনৈতিক ক্ষেত্ৰখনৰ কাৰণে মানে বিত্ত সম্পাদক আছিলে কেন্দ্ৰীয় বিত্ত সম্পাদকৰ তত্বাৱধানত বিত্ত মানে সংগ্ৰহ কৰা গ্ৰুপ আছিলে তেওঁলোকে সংগ্ৰহ কৰে সেই বিত্ত গৈ নিৰ্দিষ্ট জেগাত জমা হ'ব তাৰ পৰা আমি প্ৰত্যেক মাহৰ কাৰণে যিটো বাজেট থাকে এই মাহটোত জেনেৰেল হেডকোৱাৰ্টাৰত কিমান খৰচ হ'ব পাৰে সেই বাজেট অনুসৰি পইচাটো আহে বাজেট শব্দটো ক'লে আপোনালোকে এই কথাও আপোনালোকে খুব দৃঢ়ভাৱে মানি চলিছিল যে খুব কম অৰ্থৰে অতি কষ্ট কৰি কম অৰ্থৰে কম খৰচত প্ৰতিটো দিন অতিবাহিত কৰিব হয়নে আমি তাত হাতাইকেইটা বিষয়ে মানে কিছু যি বস্তুটো নিকিনিলে নহয় সেইটোৱে কিনা হৈছিলে আমি তাতে নিজে ছাগলী পুহিছিলোঁ মুৰ্গী পুহিছিলোঁ শাক পাচলি খেতি কৰিছিলোঁ এইবিলাকতো আমাৰ কিনিব লগা নহৈছিল ভূটানত বা মাছ কৰা হৈছিলে নিজে সেইবিলাক মানে এতিয়া কিবা উৎসৱ এটা পাতিলোঁ নিজৰ ছাগলী বা নিজৰ এনেকৈ কিছুমান গাহৰিও পুহিছিলে তেনেকুৱা ধৰণে চব সেইবোৰ নিজৰ কাৰণে সেইবোৰ কম দামত আনি বেছি উৎপাদন কৰা যিটো সেই ব্যৱস্থাবিলাক কৰিব লাগে যিটো উচ্চতম কৰ্তৃপক্ষৰ যি নিৰ্দেশনা ধৰি লওক এটা দলক আজি বিশেষ এটা অপাৰেশ্যনলৈ পঠালে দললৈ নামনিল বা বিশেষ কিছুমান সামৰিক আলোচনাত আপোনালোকৰ মহিলা হিচাপে সমানে অংশগ্ৰহণ কৰিবলৈ সুবিধা দিছিল আমাৰ সামৰিকী এখন মিটিং বছৰেকত দুবাৰ হয় সময়মতে সিদ্ধান্ত যিকোনো ৰাজনৈতিক তৎপৰতাৰে লোৱা সিদ্ধান্তত আপোনালোকে সমানে অংশ লৈছিলে সামৰিকী ক্ষেত্ৰতো এনেকুৱা কথা ৰাজনীতিৰ ক্ষেত্ৰত তৎপৰতাৰে সিদ্ধান্ত ল'লে তেখেতলোকে ৰাজনীতি বিভাগৰ মানুহ আছিলে কলতি ডেকাহঁত আছিলে ৰাজনৈতিক বিভাগত যিসকল মহিলা আছিলে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে সামৰিক বিভাগত আমি মেঘালীয়ে মই অংশগ্ৰহণ কৰোঁ অনুৰাগ মহন্ত ইমান ব্যস্ত আছিল আপুনি কামাণ্ডাৰ হিচাপে কাম কৰিছিল আপুনি প্ৰশিক্ষক হিচাপে কাম কৰিছিল কিন্তু সমানে আপুনি কলমটো চলাবলৈ কেনেকৈ সময় পাইছিলে তাৰ আচলতে আমি আমাৰ মাজত এটা অধ্যয়নৰ পৰিৱেশো ৰাখিছিলোঁ শিবিৰত থাকিলেও আজিৰ সময়খিনিত আমি যথেষ্ট কিতাপ পঢ়িছিলোঁ আৰু কিতাপ পঢ়াৰ যথেষ্ট মানে লাভো হৈছিলে যিসকলে পঢ়িছিলে তেতিয়া তেওঁলোকে কিন্তু এতিয়া মানে ভাল লেখক হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে মই মোৰ কথা ক'বলৈ যোৱা নাই অনুৰাগ মহন্ত ডাঙৰীয়া আপুনি যে ক'লে সেইখন পঢ়া শুনা কৰি থকা কেইবাগৰাকী এতিয়া ভাল লেখক হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম আছে অনুৰাগ মহন্ত আপুনি যেতিয়া সেই পাহাৰৰ পৰা ভূটান আৰ্মি খেদিলে বুলিয়ে কৈছে আপোনালোক যেতিয়া পলাই আহিছিলে আপুনি কিন্তু জীৱনৰ বৰ মূল্যৱান সম্পদ এফাকি আপুনি হেৰুৱাই থৈ আহিছিলে এক
ট্ৰাম্প কিতাপ আপুনি এই থৈ আহিছিলে অনুৰাগ মহন্তৰ সেই কথাষাৰ হয়তো বহুতে নাজানে এজন অনুৰাগ মহন্তই তেতিয়া পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সেই বিশেষ গ্ৰন্থসমূহ তেখেতে অসমীয়ালৈ অনুবাদ কৰিছিলে আৰু সেই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সেই গ্ৰন্থসমূহ আছিলে কেনেকৈ অস্ত্ৰ চলাব পাৰি বা সাংগঠনিক দিশ এটা কেনেকৈ দৃঢ় কৰিব পাৰি এনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন শিতানৰ খুব গুৰুত্বপূৰ্ণ পৃথিৱীৰ বিভিন্ন ভাষাৰ কিতাপ অনুৰাগ মহন্ত ডাঙৰীয়াই অসমীয়ালৈ ৰূপান্তৰিত কৰিছিল কিন্তু সেই সময়ত এক বাকচ কিতাপ আপুনি পেলাই থৈ আহিলে উপায় নাই সেইটো সময়ত আৰু মানে জীৱনটোহে মূল্যৱান হৈ পৰিছিলে বাকচ কিতাপখিনিৰ কথা কওঁ তাত মাছটো 6 মিলিটাৰী ৰেটিংছ আছিলে তাৰ অনুবাদ কৰিছিলোঁ বঙালীৰ পৰা অসমীয়ালৈ তাৰপাছত মানে আৰু এখন কিতাপ আছিলে অন ষ্ট্ৰেটেজি বুলি মানে মিলিটাৰী ষ্ট্ৰেটেজিৰ ওপৰত এখন কিতাপ আছিলে তাৰ পৰা আমি কিছু অনুবাদ কৰিছিলোঁ আৰু অস্ত্ৰ শস্ত্ৰ সম্পৰ্কত অস্ত্ৰৰ গোটেই হিষ্ট্ৰীটো অস্ত্ৰনো ক'ৰ পৰা কেনেকৈ আহিছিলে ইয়াৰ গোটেই ভাগবিলাক সেইবিলাকৰ ওপৰত আমি অধ্যয়ন কৰি পেলাই মানে সংগ্ৰহ কৰি বিভিন্ন কিতাপৰ পৰা এইবিলাকো বনাইছিলোঁ তেনেকুৱা ধৰণৰ আমাৰ এটা গ্ৰুপ আছিলে কংকন গোহাঁই বুলি এজন আছিলে আমাৰ মানে জুনিয়ৰ তেওঁ খুব আগ্ৰহী আছিলে কিতাপ পঢ়া আৰু এতিয়া আমাৰ সপোন দৈমাৰী এইবোৰ খুব আগ্ৰহী আছিলে কিতাপ পঢ়িছিলে খুব তেনেকুৱা ধৰণৰ যিসকলে পঢ়িছিলে তেওঁলোকে কিন্তু সেই কামবিলাকত সহযোগিতা কৰিছিলে সেই সহযোগিতাতে আমাৰ হাতত যথেষ্ট কিতাপো গোট খাইছিলে আমি অসমলৈ কোনোবা আহিলে কিতাপ লৈ যাবলৈ কওঁ তেনেকৈ লৈ যায় বা নিজে আহিলেও কিতাপ সংগ্ৰহ কৰি লৈ যাওঁ কিতাপ পঢ়োঁ তেতিয়া আৰু সেইবিলাক আমি গোটাই ৰাখিছিলোঁ কিন্তু শেষ মুহূৰ্তত সেইখিনি এটা নহয় আচলতে দুটামান বাকচেই হ'ব এটা VIP ভৰ্তি হৈ আছিলে কিতাপ আৰু এটা ট্ৰাংক সেইখিনি আমি পাণ্ডুলিপিও কেইবাটাও আছিলে তাত আৰু অন্য লেখাবিলাক মানে নিজৰ যিবিলাক সৃষ্টিশীলতা আছিলে কবিতা বা কিবাকিবি সেইবিলাকো বা গানৰ বহি আছিলে সেইবোৰ চব এৰি থৈ আহিব লগা হ'ল সেইবোৰ তাতে থাকিলে আৰু মণি হাজৰিকা বাইদেউ আপোনাৰ এটা বাৰ্তা আমালৈ আহিছে ভাৰতীয় সেনাৰ লগত এটা এম্বুছত আপুনি গোটেইখিনিক পিছলৈ নি ধেমাজিত আপুনি আৰক্ষীৰ সৈতে সংঘৰ্ষত সেনাবাহিনীৰ লগত কওকচোন আচলতে এনেকুৱা আছিলে এটা আপাৰ মানে ফিল্ড এটা তলত আছিলে নে 2 ফুটমান তলত আৰু কিন্তু সেই ইনফৰমেশ্যনটো আহিলে যে চিটুৱেশ্যন বেয়া আৰু এখন আমি আমাৰ খাদ্য পাতি আনিবৰ কাৰণে এখন নতুনকৈ দলং দি লৈছিলোঁ তাক ক'লে সৰু জুই এটা আহিলে সেই দলংখনে দিয়ে মানে আহিছে গাঁৱৰ মানুহে খবৰ দিলে আমি আৰু মানে কথাটো ভুল হ'ল কি আমি সিকিউৰিটি সিফালেও ৰাখিব লাগিছিল কিন্তু আমি সিকিউৰিটি ৰাখিলোঁ মেইন ৰাস্তাৰ ফালে ভবাও নাই যে এইফালে যে দলং দিয়া আছে বুলি জানিব প্ৰশাসনে আহিলে এতিয়া 90টা আহিছিলে 90টা 3 প্লাটন নহ'লে মানে 90টা হয় নেকি নে 4 প্লাটন এনেকুৱা 3 প্লাটন আহিছিলে তাৰপৰা ইনফৰমেশ্যনটো অহাৰ পিছত কিন্তু মই ল'ৰা ছোৱালীবিলাকক কাকো কোৱা নাই যে চিটুৱেশ্যন বেয়া খালি মই এটা ক্লাছ দিছোঁ যে পৰিস্থিতি বেয়া হ'লে কেনেকৈ মানে মোকাবিলা কৰিব সেইটোৰ ওপৰত মই ক্লাছ দি আছোঁ আৰু তাহাঁতৰ পিঠিত নিজৰ খাদ্য সামগ্ৰীৰ সৈতে চব পিঠিত কিক বেগবোৰ দি দিলোঁ আৰু কিক বেগটো দিয়াৰ পিছত মই ক্লাছ দি আছোঁ চবেই ভাবিছে যে বাইদেৱে আজি পিঠিত কিক বেগ লৈ কিয় ক্লাছ দিছে আৰু মই ইমান পৰ্যন্ত দিছোঁ যে যদি সন্মুখৰ ফালে আৰ্মি আহে তেতিয়া আপোনালোকে কোনফালে পগা সন্মুখলৈ দৌৰিব নে পিছলৈ দৌৰিব তেতিয়া বিপৰীত দিশত দৌৰিব লাগিব ইমান পৰ্যন্ত কৈ আছোঁ তাহাঁতক আচলতে সেই দিনাখনৰ যিটো পৰিস্থিতি হ'ব সেই পৰিস্থিতিৰ ওপৰতে মই ক্লাছ দি আছোঁ আৰু মোৰ লগতে বংশী সোণোৱাল বুলি এজন ল'ৰা আছিলে ডেমনষ্ট্ৰেটৰ হিচাপে তাক খালি ইংগিত দি থৈছোঁ যে মই জাষ্ট আৰু আমাৰ ওচৰত চিকিউৰিটি কোনো নাই চিকিউৰিটিবোৰ চব আঁতৰত আছে যদি আহে এইটো সন্মুখলৈ আমি দেখিম আৰু দেখিয়াৰ লগে লগে তুমি এইফালে তাহাঁতক মানে মই ইংগিত দিম তাহাঁতিও তোমাৰ ফালে দি দৌৰিব আৰু ঠিক তেনেকৈ ধৰণে একদম দেখাৰ লগে লগে আমাক সিহঁতি খুব দৌৰি আহিছিলে প্ৰথম অৱস্থা ফিল্ডখন যথেষ্ট দীঘল এই মানে এই একদম মথাৰি মানে হ'ব মথাৰিটো মানতে দেখাৰ লগে লগে 200 মিটাৰমান মানে তেনেকুৱা দূৰত্বত দেখিছোঁ তাৰপৰা মই ইয়াক গ'লেও বেগ বুলি কোৱাৰ লগে লগে সি চবকে মানে টানি লৈ গুচি গৈছে দৌৰাই আৰু মই এই ষ্টেণ্ড গানটোৱেদি 3টা অটত
তিনিবাৰ টিপিছোঁ তাৰমানে এবাৰত 6টাকৈ গুলি ওলায় আৰু সেইটো মই তাৰমানে এনেকুৱা এটা অৱস্থাত মাৰিছোঁ যাতে কোনো পুলিচৰ গাতে নেলাগে টাৰ্গেট কৰি মৰা নাই মই টাৰ্গেট কৰিলে ব্লেংক ফায়াৰ তাৰমানে তাহাঁলোকে মই মৰাৰ লগে লগে গোটেই প্লাটনটোৱে শুই দিলে মই হোৱালৈকে দেখিছোঁ তাৰপিছত শুই দিয়াৰ পিছত প্ৰথমটো মাৰোঁতে তাহাঁতি শুই দিলে শুই দিয়াৰ পিছত আৰু এটা মাৰি দিলোঁ তাহাঁতি না বন্দুক দাঙিব পাৰিছে না কিবা কৰিছে একো কৰিব পৰা নাই নেক্সট আৰু এটা মাৰি মই বেক কৰিছোঁ ইতিমধ্যে মোক গ্ৰুপ গৈ বহুত দূৰ পালেগৈ আৰু মই সিহঁতক খোজে গৈছোঁ গছ বন ধান চান চব মাৰি লৈ গৈছিলোঁ তাহাঁতৰ পিছে পিছে তেতিয়াহে দৌৰিছোঁ মই তেতিয়া বজৰংগ নাই দিয়া বজৰং নাই দিয়া বজৰং হোৱাই নাই আগৰ কথা এতিয়া এটা মানে হেৰি হৈছিলে প্ৰশাসনিক এটা মানে হেৰি এটা দৃষ্টি পৰিছিলে হয়তো ছত্ৰভংগ দিয়াব বিচাৰিছিলে যে আমাৰ কাৰ্যটো হৈ নুঠক সেইটো এতিয়া 2003 আহিছে 2003 ডিচেম্বৰ মাহ অপাৰেশ্যন অল ক্লিয়াৰ আৰু সেই অপাৰেশ্যন অল ক্লিয়াৰতে আপোনালোকে ভীমকান্ত বুঢ়াগোহাঁই তেখেতলোককো বেলেগে ধৰিছে আমাৰ মেজৰ বেনিং ৰাভা আছিলে তেখেত মই আৰু আমাৰ প্ৰায় 49জনক একেলগে ধৰিছিলে এনেকুৱা গ্ৰুপটোক বেলেগ এটা জেগাত ধৰিছে আমি মহিলাখিনি আছিলোঁ অকল আৰু বৈবাহিক সম্পৰ্ক কেতিয়া আৰম্ভ হৈছিল 97 আৰু আপোনালোকক ধৰিছিলে 2003 তেতিয়া আমাৰ ছোৱালীজনী মানে 3 বছৰ সোমাইছে আৰু আপুনি 97ত আপুনি মহন্তদেৱৰ লগত আপোনাৰ বৈবাহিক সম্পৰ্ক স্থাপন হ'ল সেই সময়ত এইটো আলফাৰ এই ট্ৰেইনিং কেম্পবিলাকত কেইবাজনো শীৰ্ষ বিষয়ববীয়ে বিবাহিত হৈ আছিল তাৰপাছত এফালে আপুনি মাতৃ হ'বলৈ গৈছে এফালে আপুনি এগৰাকী নেত্ৰী ক'ৰবাত এগৰাকী নাৰী মনটোৰ দুবিধা হৈছিলে এতিয়া এনেকুৱা হয় যে 97ত বিয়া হোৱাৰ পাছত 98ত আমি হেৰিত আহিছিলোঁ বাৰ্মা গ'লোঁ তেতিয়ালৈকে 98ত লাষ্টত প্ৰশিক্ষণৰ কাৰণে আহিছিলোঁ নহয় প্ৰশিক্ষণ ল'বলৈ দিবলৈ আহিছিলোঁ গ্ৰুপ আছিলে গ্ৰুপবোৰ ভিন্ন ভাগে গৈছিলে আমি দুজন আমাৰ ভাগে গৈছিলোঁ তাৰপিছতে 98ত আমি ইয়াত প্ৰশিক্ষণ দিয়াৰ পাছত 99ৰ লাষ্টতহে এই ধৰক নহয় জানুৱাৰী জুলাইত নামি আহিছোঁ তাৰপৰা 99ৰ এনেকুৱাই কিবা এটা জুলাইত নামি আহিছোঁ তেতিয়া 99 ছেপ্টেম্বৰৰ 28 তাৰিখে আমি জুলাইত তাৰপৰা নামি আহিছোঁ তেতিয়া তাৰপিছত আপোনাৰ সন্তানটি কেম্পতে পালন কৰা হৈছিলে তাৰপিছত মই দুলীয়াজান অইল হস্পিটেলত তাইৰ জন্ম হ'ল তাত জন্ম 9 দিনৰ পৰা মই পলাইছোঁ এই অকমানি ছদ্মনামতে দুলীয়াজান অইলত জন্ম হ'ল গতিকে আপুনি পাহাৰৰ পৰা কেনেকৈ নামিলে গৰ্ভৱতী নাৰী মই 14 দিন লাগিছে তেতিয়া খোজকাঢ়ি আহোঁতে মানসিক শক্তিবোৰ বেলেগ আছিল আপোনাৰ গৰ্ভত সন্তান 7.5 মাহ খোজকাঢ়ি আহিছোঁ সেইটো আমাৰ কাৰণে জটিল কথা এটা ক'বলৈ গ'লে কিন্তু আমি তাত যিখন ছবি দেখিছিলোঁ যে পিঠিত হুৰাটো লৈ মহিলাগৰাকী খেতিলৈ গুচি গৈছে আৰু ঘূৰি আহোঁতে হুৰাটোতে কেঁচুৱাটো ভৰাই লৈ আহিছে এনেকুৱা দৃশ্য আমি তাত দেখিছোঁ আমাৰ কাৰণে 7মহীয়া মানুহগৰাকী ইমান দূৰ বগাই অহাটো টান কাম তেওঁলোকে কিন্তু শেষৰ দিনটোলৈকে যিসকল মানে নাগা মহিলা আছে শেষৰ দিনটোলৈকে কিন্তু তেওঁলোকে পিঠিত হুৰাটো লৈ খেতিলৈ গৈ খৰি অনা বা শাক পাচলি অনা কিবা কামত লাগি থাকে তাৰপিছত আপুনি আপোনাৰ সন্তানৰ জন্ম দিয়াৰ 7 দিন পাছত 9 দিনৰ পাছৰ পৰা মই সন্তানটিক লৈ আকৌ আপুনি পলাইছোঁ আপুনি পলালো গুৱাহাটী ভূটানলৈকে পালোঁগৈ ভূটান পাইছোঁগৈ আমি তেতিয়া আমি 13 দিন হৈছিলগৈ তাই জন্ম 13 দিন মই নেপালী বস্তিত ৰৈ দিব লগা হ'ল কাৰণ মোৰ কষ্ট হৈছিলে খুব মানে অৱস্থা বেয়া আৰু তাৰমানে এইফালে ভূটানৰ সীমান্তত সোমাই পেলাই এখন নদী পাৰ এখন সেই 13 দিনলৈকে মোৰ তেজেই বন্ধ হোৱা নাই সন্তান জন্ম দিয়া তেজেই বন্ধ হোৱা নাই খোজকাঢ়ি দিলোঁ দৌৰি দিলোঁ কিবা কৰি দিলোঁ এতিয়া কেনেকুৱা সংকট অৱস্থাত মই তাত নেপালী বস্তিখনত আছিলোঁ সেই নেপালী মানুহজনীয়ে মোক যথেষ্ট সহায় কৰিছে তাৰমানে ছোৱালীজনীক হেক পুতুক দিয়ে মোক দিয়ে তাৰপিছত এসপ্তাহমান থকাৰ পাছতহে আকৌ আমি শিবিৰলৈ উঠিছোঁ তাৰপাছত আপোনাৰ ছোৱালী কণমানি সেই মাক
মাত ফুটা সময়খিনি খোজ কাঢ়িবলৈ শিকা সময়খিনি এই সকলোখিনিতে পাহাৰতে পালে পাহাৰতে পালে তাৰ পাছত 2003 অল ক্লিয়াৰত মাকৰ লগতে তাইও ধৰা খাইছে তাইকে ধৰিছে তাই তেতিয়া বয়স কিমান আছিল 3 বছৰ 3 বছৰীয়া এটা সন্তানক আপোনালোকে প্ৰাণৰ মমতাত আপোনালোকে এটা পাহাৰৰ পৰা ভূটান আৰ্মি খেদাত আপোনালোক নামি আহিছে লগত 3 বছৰীয়া সন্তানটো এটা গ্ৰুপ আছিলে এনেকুৱা এটা গ্ৰুপ মহিলা গ্ৰুপ এটা গ্ৰুপ মই আপোনাক ব্যক্তিগতভাৱে বুকুৰ মাজত সেই 3 বছৰীয়া সন্তানটোক লৈ এগৰাকী মাতৃ সেই সময়ত ডাঙৰ কথা আপুনি এগৰাকী মাতৃ সমান্তৰালকৈ আপুনি এগৰাকী নেত্ৰী পলাই আহিছে কেনেকৈ পলাই আহিছিলোঁ আমি ধৰা পৰিছিলোঁ দেই আমি ধৰা পৰিছিলোঁ নহয় ধৰা দিছিলোঁ কাৰণ ল'ৰা ছোৱালীকেইটা ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰি কেইবাটা আছিলে যিকেইটা আমাৰ এই যথেষ্ট এই সৰু আৰু দুজনী মানে যথেষ্ট সৰু আৰু আমাৰ ইহঁততকৈ ডাঙৰ আছিলে দুটা তাহাঁতৰ কেইটা তাহাঁতৰ দুটাক এটাই কৈছিলোঁ যে যাহাই মানে পুলিচৰ আৰ্মি মাত শুনিবি তেতিয়া তহঁতি কান্দিবলৈ আৰম্ভ কৰিবি কান্দিবলৈ আৰম্ভ কৰাৰ লগে লগে তাহাঁতিতো পুলিচেতো অনুমান কৰিব ন ইয়াত কেঁচুৱা সৈতে মাতৃ আহিছে তেতিয়া হয়তো গুলি নামাৰিব পাৰে তাৰপিছত ভূটান ৰয়েল আৰ্মি তাৰপৰা আমি তাহাঁতক খুব কান্দি সিহঁতি অযথা কান্দিব লগা হৈছিল অতব্য অৰণ্যৰ ফালি ফালি আমি ওলাই আহিছোঁ আহি 7 বেটেলিয়ন যিটো আছিলে আমাৰ হেড কেম্পৰ চিকিউৰিটি পাৰপজত আছিলে 7 বেটেলিয়ন তাত আমি ওলাইছোঁহি আমাক হেণ্ডছআপ কৰাইছে আমি বোলে হাত দি মানে এইটো ভূটান অসম ভূটানতে আমাৰ মেইন হেড কেম্পৰ তলতে তাতে ওলালোহি ওলোৱাৰ পিছত আমাক হেণ্ডছআপ কৰিলে তাৰপৰা এনেকৈ ৰাউণ্ড কৰি বহালে বহোৱাৰ পিছত মোৰ সেই যে জংঘলতে আছিলোঁ তাতেই মোৰ জ্বৰ হৈছে মোৰ অলপ মেলেৰিয়াৰ প্ৰভাৱো আছিলে তাতেই জ্বৰ হৈছে মই কিন্তু মনৰ দৃঢ়তাত আহিছোঁ যদিও মই হয়তো ঘৰ পামগৈ নাপামগৈ বা ক'ৰবাত মই ওলাবগৈ পাৰিমগৈ নোৱাৰিম সেই কথাটো মোৰ বাদে কোনেও নাজানে মোৰ ইমান জ্বৰ তাৰমানে তেতিয়া আপুনি আপোনাৰ মনত কোনোবাই মনলৈ আহিছিল যে মহন্ত ডাঙৰী বা জীয়াই আছেনে তেতিয়া মই তেওঁৰ কথাও ভাবিবলৈ সময় নাই তাৰমানে তেতিয়া নিশ্চিতি নাই ময়ো নাজানো এওঁ আছেনে নাই ছোৱালী আছেনে নাই এওঁ নাজানো তাৰপিছত আমাক এই যে হেৰি কৰিলে তাৰপিছত আমাক নি কাৱৈ মাৰি এই দেওথাং মেডিকেল হেৰি কেম্প আৰ্মি কেম্প এনেকৈ ওচৰতে আছিলে তাতে ৰাখিলেগৈ নি খুব ভাল আৰু তাতে আমাক ধৰাৰ লগে লগে হেণ্ডছআপ কৰাৰ লগে লগে ৰাউণ্ডকৈ বহাই আমি 3-4 দিন একো খোৱা নাই কাৰো মাত কথা নাই খোৱা নাই তাৰপিছতে তেওঁলোকে শুকান চিৰা দিছে পানী দিছে আৰু এনেকুৱা হেৰি মানে পেকেটিং আৰ্মিবিলাকৰ পেকেটিং বিস্কুট থাকে সেয়া দিছে সেয়া আমি চুবাব পৰা নাই ইমানেই আমি দুৰ্বল তাৰ চিৰা আমি চুবাব পৰা নাই কিছুমানে এনেকৈ পানী হাততে পানী দি দিয়ে এনেকৈ মুহাই পানী চেনিয়ে খাইছে আৰু পানী কিমান খাইছোঁ ক'ব নোৱাৰোঁ তাৰমানে ইমান পানী খাইছোঁ তাৰপৰা খোৱাৰ পিছত অলপ ৰেষ্ট লোৱাই আমাক গাড়ীলৈ নিলে গাড়ীলৈ নিওঁতে মই ছোৱালীক মানে বেকত লৈ হেৰি ফ্ৰণ্টত লৈছোঁ বান্ধি মই বুকুতে বান্ধি আনিছোঁ ন প্ৰথমতে বেকত বান্ধিছোঁ তাৰপিছত বুকুত বান্ধিছোঁ তাৰপিছতে ছোৱালীয়ে গম পাইছে যে মা কিবা এটা হৈছে মা গাটো গৰম মা গালে প্ৰত্যেকজনীৰ লগে লগে একোজন মানে বন্দুকধাৰী মানুহ আৰ্মি আৰু অকণমান খোজটো ইফাল সিফাল হ'লেই হিন্দী কয় যাব নোৱাৰা যদি ইয়াতে গুলিয়াই থৈ যাম হিন্দীটো আমি ধুনীয়াকৈ বুজি পাওঁ যিমানে যি নক'লোঁ গুলিয়াই থৈ তলত পেলাই থৈ যাম গতিকে সেইকাৰণে কি হৈছে তাহাঁতৰ কথাবিলাকৰ ওপৰত ভিত্তি কৰি যে ইহঁতি যে নেমাৰিব মানে নাই যিকোনো প্ৰকাৰে গাড়ী ওচৰ পাবগৈ লাগে তাৰমানে ভৰি জোঁট খাই গ'লেও জ্বৰত ক'ব নোৱাৰোঁ মই যেনে তেনে আহি আমি দেওথাং কেম্প মেডিকেল সেইখিনি পালোঁহি পোৱাৰ পিছত তাতে আমাক কেম্প কৰি দিলে তাৰপিছত আৰু তাতেই মোৰ কাৰণে 5 দিনমান ৰখিব লগা হ'ল তাত তাৰমানে মোৰ ইমানেই তমৰ যে মানে এদিন চবেই মৰিলে বুলি ভাবিছিলে তাতেই তাৰপিছতে যিজন জেনেৰেল আছিলে অফিচাৰ আছিলে হাই ৰেংকৰ তেখেতে নিজে আহি ডক্টৰ লগাই আৰ্মি ডক্টৰ আনি ডক্টৰ লগাই মোক যেনিবা ভাল কৰিলে তেওঁ আমি 16 তাৰিখে এটেকটো হৈছেতো শেষটো পাইছোঁ আমি হেৰি 18 তাৰিখ 18 ডিচেম্বৰ আমি সেই 2 দিন 2 ৰাতি আমি জংঘলতে আছোঁ গোটেই গ্ৰুপটো একেলগে
আৰু 18 তাৰিখে তেওঁলোকক আমি আঁতৰাই পঠাই দিছোঁ। আমি এটা গ্ৰুপ হৈছোঁ, এনেকৈ মহিলা শিক্ষা যিখিনি ইনজিঅ'ৰ্ড আছিলে, মৰ্টাৰ চেল পৰি দুখ পোৱা এনেকুৱা ইনজিঅ'ৰ্ড আছিলে, সেইখিনি গোটাই পেলাই আমি দুটা ভাগ কৰি পেলাই এনেকৈ মহিলাখিনি, শিশুখিনি আৰু ইনজিঅ'ৰ্ডখিনিক আমি আঁতৰাই দিছোঁ যে তোমালোক ওলাই গুচি যোৱা, সন্মুখলৈ গুচি যোৱা, তোমালোকৰ মানে একো নকৰে মহিলা হিচাপে, গতিকে বাচি যাবা। মানে আপোনালোক শিবিৰত থাকি তেওঁলোকক নামনিলৈ পঠাই দিছোঁ। আৰু আমি তাৰপৰা বেক কৰিছোঁ। আমি জীৱনলৈ এটা মুহূৰ্তৰ কাৰণে আহিছিল নেকি যে পত্নী আৰু কন্যাৰ মাজত সেইটো মানে এতিয়া ভাষাই বুজাব নোৱাৰি সেই সময়টো। কিছুমান দৃশ্য এতিয়াও চকুৰ আগত ভাহি আছে। ধৰক বেনিং ৰাভা ছাৰ আছিলে, তেখেতৰ কন্যাগৰাকীয়ে দেউতাকক এৰি নিদিয়ে, খুব ভাল পায় দেউতাকক। আহিবৰ সময়তো তাই খুব কান্দিছে এৰি থৈ অহাৰ সময়তো, কিন্তু সেই ছোৱালীজনী আগত দেউতাকৰ মুখখন নেদেখিলে আৰু বেনিং ৰাভাটো মিচিং হৈ থাকিলে তেখেত, তেওঁলোকে নেদেখিলে আৰু তেনেকুৱা ধৰণৰ বহুত স্মৃতি আছে সেই সময়ছোৱাৰ, যিবিলাক মানে ভাষাৰ প্ৰকাশ কৰিবলৈ টানেই হয়গৈ অলপ। সঁচা, মই সেই বিষয়টোলৈ যাম। তাৰপাছত আপোনালোক আহিলে নামনি মানে তাৰপিছতে মোৰ ভাল হ'ল। ভাল হোৱাৰ পিছত এই মেজৰজনে মোক মাতি পঠিয়ালে, যিজনে ধৰক মানুহ কেপ্টেইন পৰ্যায়ৰ মানুহ লগাই মোক জ্বৰ ভাল কৰিলে। তেতিয়া মোক তেখেতে যিটো অফিচত আছিলে সেই অফিচটোলৈ মাতি পঠিয়ালে। মই গ'লোঁ, মোৰ স্বাস্থ্যৰ কথা বুজ ল'লে। লোৱাৰ পিছত তেওঁ হিন্দীতে সুধিছে, ময়ো হিন্দীতে কৈছোঁ। তাৰপিছতে তেওঁ ক'লে যে তোমালোকক এতিয়া অসমলৈ পঠিয়াই দিম, ইণ্ডিয়ালৈ পঠিয়াই দিম কৈছে, অসমলৈ বুলি কোৱা নাই, ইণ্ডিয়ালৈ পঠিয়াই দিম। তেতিয়া মই এটা তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি আমাক অসমলৈ পঠিয়ালে কাৰ ওচৰত পঠিয়াব, কাৰ হাতত পঠিয়াব? তেতিয়া ক'লে তোমাৰ যি ইচ্ছা সেনেকৈ বুলি ক'লে। মই তেতিয়া কৈছোঁ যে মোক মানে হিউমেন এছ'চিয়েশ্যন বা ৰেড ক্ৰছৰ এনেকৈ আৰু মানে হিউমেন ৰাইটছ ৰেড ক্ৰছ কাৰোবাৰ হাতত হেণ্ডঅভাৰ কৰক, দাবীটো আছিলে সেইটো, আমি সেইটো দাবী কৰিছিলোঁ। হেণ্ডঅভাৰ কৰক, অন্ততঃ ৰাইজে গম পাব। আজি যদি ধৰক ইণ্ডিয়ান আৰ্মি গতাই দিয়াৰ লগে লগে আমি যদি মিচিং হৈ যাওঁ বা নাইকিয়া হৈ যাওঁ, তেতিয়া হয়তো কোনো পৃথিৱীত কোনো মানুহে গম নাপাব, মৃত্যু পাতি আহিব। তেনেকৈ ক'লত তেতিয়া তেওঁ কৈছে এই কথাষাৰ তুমি নিজে কৈছানে? মই নিজে কৈছোঁ, এনেকৈ ক'লোঁ। তাৰপিছতে তেতিয়া ক'লে তুমি লিডাৰ নেকি? মোক সুধিলে তুমি লিডাৰ নেকি? মই লিডাৰ নহয়, মই বিবাহ সূত্ৰেহে এই সংগ্ৰামখনলৈ অহা বুলি ক'লোঁ। আৰু পঢ়ি শুনি থকা ছোৱালীৰ কাৰণে কথাষাৰ মই আপোনাক অৱগত কৰিলোঁ বুলি কৈছোঁ। কিন্তু তাহাঁতত অলপ ছাছপেক্ট মানে হৈ থাকিলে আৰু অলপ যে এইগৰাকী কিবা এটা নহয় কিবা এটা হয়। তাৰ নামটো বদলি হৈ গ'ল, মণি হাজৰিকা হয়, প্ৰতিভা গগৈ, নামটো প্ৰতিভা গগৈ দি দিলোঁ। তাৰপিছত এনেকৈ আহি জাহাই যেতিয়া কাৱৈ পানী পালোহি, চামৰূপ জংঘা পালোহি, আমাৰ তামোলপুৰৰ যিটো মানে বৰ্ডাৰ, তাতে হেণ্ডঅভাৰ কৰিছে। তেতিয়া তাতে আমি এইফালে ইটো সিটোলৈ কৈ থাকোঁতে অফিচত দুগৰাকী মানে কাগজ চুৰ কৰিছে। আমি দেখিছোঁ যে দূৰত সাংবাদিক কেইটামানো আছে, অসমৰ কেইজনমান আছে। তাৰপিছত ক'ৰ আছে কি আছে নাজানো, কিন্তু পোছাকত অনুভৱ কৰিছোঁ যে এইকেইজন নিশ্চয় আমাৰ অসমৰে সাংবাদিক হ'ব। সেইকাৰণে আমি যিকোনো প্ৰকাৰে আমাৰ ল'ৰা ছোৱালী আৰু আমাৰ নামবোৰ মানে পেপাৰলৈ পঠিয়াব লাগে, যেতিয়া আমি মৰি নাযাওঁ। এবাৰ পেপাৰত ওলাই গ'লে এইকেইজন আছিলে অন্ততঃ মানুহে গম পাব যে মানে কেতিয়াও মাৰিব নোৱাৰে সেই কথাটো। তাৰপিছতে এই কাগজ চুৰ কৰিলোঁ যদিও, কিন্তু এই মানে জাহাই হেণ্ডঅভাৰ কৰোঁতে আকৌ এবাৰ চেক কৰি দিয়ে নহয়, কাগজকেইখন লৈ তুলিলে, ভৰাবলৈ জেগা নাই ক'তো, পোছাকেই সলাই পেলালে। অসমৰ পৰা দিয়া সেইবোৰ কিবা কিবি হাৰি চাৰি একো মেখেলা বুকুত মেখেলা মাৰিব লগা হ'ল, আৰু এনেকুৱা কিবা এখন জনগোষ্ঠীয় পোছাক তাৰ পিন্ধিব লগা হ'ল। এয়া মাৰি আমি আহিলোঁ। সেইকাৰণে আমাৰ কাগজকেইখন নাহিলে। নহাৰ পিছত তামোলপুৰত যেতিয়া আমি সোমালোহি, তাততো আমাক ভাত খাবলৈ দিছে। অসমত আহি এই তামোলপুৰ পোৱাৰ পাছতেই তামোলপুৰৰ যিখন মেডিকেল, তাতে আমাক ৰাখিছে, ভাত খাবলৈ দিছে। এতিয়া মোৰ ছোৱালীজনীৰ কাৰণেও ভাত লৈছোঁ, মোৰ কাৰণে লৈছোঁ, একেখনতে দি সেই তলৰ ফালে এঙাৰে দি নামবোৰ লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু যিবিলাকে ভাত দিবলৈ আহিছিলে গামোচা পিন্ধি গৈছিলে, গম পালোঁ যে এইকেইখন ভাল জেগাত পেলাই বুলি কওঁতে তাহাঁতি গম পাই গ'ল সেইকেইটাও সাংবাদিকে আছিলে সেইকেইজনো।
আৰু লুকাই চুৰ কৰি নিজৰ নামখিনি আপোনালোকে ফোকাছ তেতিয়া মানে নিৰাপত্তাৰ কথা নিৰাপত্তাৰ কথা যিকোনো প্ৰকাৰে পেপাৰত ওলাব লাগে বা সেইটো ওলালে অন্ততঃ হিচাপটো লৈ যাব তেখেতসকল মানে অসমলৈ আহিলে তেওঁলোক কৰায়কসকল প্ৰথমতে ভূটান আৰ্মীয়ে ভূটান আৰ্মীয়ে তেওঁলোকক ইণ্ডিয়ান আৰ্মি হেণ্ডঅভাৰ কৰিলে তাৰপিছত এটা বেলেগ পৰ্যায় আপোনালোকৰ কি হ'ল আমি তেওঁলোকক 18 তাৰিখে তেওঁলোকক আমি আমাৰ পৰা আঁতৰাই দিয়াৰ পাছত আমি ৰিট্ৰিট কৰিছোঁ আমি 49 জন আছিলোঁ একেলগে আৰু আমি ৰিট্ৰিট কৰি 18 তাৰিখ পৰা 19, 20, 21, 22, 23 তাৰিখ আমি 23 তাৰিখলৈকে ৰিট্ৰিট কৰিছোঁ 23 ডিচেম্বৰ 2003 চন 23 তাৰিখলৈকে আমি ৰিট্ৰিট কৰিছোঁ কিন্তু সেই ৰিট্ৰিট কৰি থাকোঁতে মাজে মাজে আমি সেনাৰ উপস্থিতি গম পাইছোঁ আমি কাট কৰি আমি গৈ আছোঁ তো আমি পশ্চিম ফালে গৈ আছোঁ যে আমি অসমলৈ ওলাব পাৰিম নেকি সেই সুৰুঙাটো বিচাৰি গৈ আছিলোঁগৈ কিন্তু 23 তাৰিখে আমি এটা ট্ৰেকত পৰি গ'লোঁ প্ৰায় 400মান ভূটান আৰ্মীয়ে ঘেৰাও কৰি থোৱা এটা ট্ৰেকত গৈ আমি খুব পুৱতি নিশা মানে আমি ধৰিব নোৱাৰিলোঁ সোমাই গ'লোঁ আমি এটা ট্ৰেকত সোমাই গ'লোঁগৈ চাৰিওফালৰ পৰা তেওঁলোকে আমাক ঘেৰাও কৰি থৈ দিছে তেওঁলোকে এনাউন্স কৰি দিলে যে আপোনালোক আমাৰ ট্ৰেকত সোমাই আছে গতিকে আপোনালোকে খেলিমেলি নকৰিব আমি আৰু উপায় নাইকিয়া অৱস্থা এটা হৈ গ'ল মানে চবফালে এম্বুছ দি তেওঁলোকে 400মান আৰ্মী আমি 49 জন আছোঁ আমি একেবাৰে সম্পূৰ্ণ তেওঁলোকৰ মানে 5-6টা বন্দুকৰ টাৰ্গেট এজনকৈ সোমাই আছোঁ তাৰপাছত আমাক তেওঁলোকে ধৰিছে তাতে কৰায়ত্ব কৰিছে তাৰপৰা আনি একো দেৰঠাঙৰ কেম্পত ৰাখিছে তেওঁলোকে খুব ভাল ব্যৱহাৰ কৰিছে মিছবিহেভ কৰা নাই দেওঠাং কেম্পৰ পৰা আমাক আকৌ 26 তাৰিখে গ্ৰুপ হিচাপে 26 তাৰিখৰ পৰা গ্ৰুপ হিচাপে আমাক হেণ্ডঅভাৰ কৰি আছে হেণ্ডঅভাৰ কৰোঁতে কাক কৰিছে কোনেও গম নাপায় মানে য'ত ৰাখিছে আমাক সৰু এটা ৰুমত ৰাখিছে এজন বা দুজনকৈ ৰুমৰ পৰা উলিওৱা সময়ছোৱাত তেওঁলোকে চকুটো বান্ধি দিয়ে বান্ধি পেলাই লৈ আহে আনি আমাৰ গ্ৰুপটোক হেলিকপ্টাৰত আনিছে সেইটো গম পাওঁ হেলিকপ্টাৰত উঠোৱাটো গম পাওঁ কিন্তু কোন আহিছোঁ আমি সেইবোৰ গম নাপাওঁ আনি পেলাই তামোলপুৰত আমাক মানে নমাইছেহি নমাই তাত খানা শিবিৰত ৰাখিছে পাছদিনাখন আমাক আমাৰ এটা গ্ৰুপক ৰঙিয়া থানালৈ কাৰোবাক মানে নলবাৰী থানালৈ ভাগে হেণ্ডঅভাৰ কৰি দিছে ৰঙিয়া থানাৰ পৰা আকৌ এদিনৰ পাছত আমাক শিৱসাগৰলৈ লৈ আহিছে নিজৰ জেগালৈ শিৱসাগৰৰ পৰা সময়সীমাটো কিমান আছিলে সেইটো মানে 2000 মই এইটো কথা কৈছোঁ আপোনালোকে কেম্প হেৰি কলালে অত্যন্ত অৰণ্য পাহাৰৰ মাজে গৈ থাকে ভূটান আৰ্মী আপোনালোকক ঘেৰাও কৰি হেলিকপ্টাৰত আপোনালোকক উঠালে তাৰপিছত অসম সীমান্তত এৰিলে এই সময়খিনি সেইটো 18 তাৰিখৰ পৰা 2003 চনৰ 18 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে 26 ডিচেম্বৰ খালি 18 তাৰিখৰ পৰা 23 তাৰিখলৈকে আমি মানে খাদ্য হিচাপে বিশেষ একো পোৱা নাই খালি আমাৰ এটা বস্তু আছিলে যে আমি বনৰীয়া কিছুমান শাক পাচলি চিনি পাইছিলোঁ শাকপাত কলডিল এইবিলাক পাইছিলোঁ কলডিল এটা পুৰি খাই দিলে আমি দিনটো চলিব পাৰিছিলোঁ পানীৰ অভাৱ নাছিলে সৰু জুৰিবিলাক আছিলে পানী পাইছিলোঁ তাৰপাছত 26 তাৰিখে আমাক হেণ্ডঅভাৰ কৰালৈকে আমি ভূটানৰ হাততে আছিলোঁ 26 তাৰিখে আমাক হেণ্ডঅভাৰ কৰি দিছে তেতিয়ালৈ আপোনাৰ মনলৈ ভাৱটো আহিছিলে নে যে আপোনাৰ পত্নী আৰু আপোনাৰ কইনা জীয়াই আছে নে নাই আহিছে নিশ্চয় আহিব কিন্তু মই যেতিয়া ভূটানত তেওঁলোকক যেতিয়া ধৰি সম্ভৱ ক'ৰবাত কেম্পত ৰাখিছে তেতিয়া মোক এই মেজৰজনে যে মাতি নিছিলে মোক ভাৰ্গৱ ইণ্টিক চিনি পোৱা নাই বুলি সুধিছিলে তাৰমানে কামাণ্ডাৰ এওঁতোতো জি স্কুট কামাণ্ডাৰ আছিল ন ভাৰ্গৱ ইণ্টিলে ভাৰ্গৱ চৌধুৰী নে ইণ্টি আছিলে তাৰপৰা মই ক'লোঁ মই চিনি নাপাওঁ পৰীক্ষা কৰিছে মই চিনি নাপাওঁ বুলি ক'লোঁ অঁ হয় নেকি বুলি কৈ থৈ দিলে তেতিয়া মই গম পাইছোঁ যে এওঁলোকক ধৰিছে কিজান মই অনুমান এটা কৰিছোঁ নিশ্চয় এওঁলোকক ধৰিছে নহ'লে এই মানুহজনে নামসহ কিয় সুধিব তাৰপিছত মই যেতিয়া সেই মানুহজনৰ ওচৰৰ পৰা গুচি আহিলোঁ তেতিয়া মোক যিজন মানুহে ট্ৰিটমেণ্ট কৰিছিলে কেপ্টেইন পৰ্যায় এজন তেখেতে মোক ইনজেকশ্যন দিবলৈ আহিছিলে তাৰপিছতে তেতিয়া মোক তেখেতে কাণে কৈছিলে ইনজেকশ্যন দি থাকোঁতে নতুনকৈ পুৰুষ কিছুমানক কৰায়ত্ব কৰিছে এনেকৈ বুলি তাৰ আগতে আকৌ কি হ'ল মোৰ জ্বৰ উঠি থাকোঁতে মোক চাবলৈ বুলি আমাৰ ভীমকান্ত বৰুৱাগাঁৱৰ মামা আহিছিলে মোৰ ওচৰলৈ তেওঁলোক আগতে কৰায়ত্ব হৈছে তাৰপিছতে অশান্ত বাঘ ফুকন ছাৰ আহিছে মোক চাবলৈ ৰবীন নেওগ আহিছে মোক চাবলৈ এটাকৈ আনিছে
কাৰণ মণি হাজৰিকা মানে আমুকৰ গা ভাল নাই আমাৰ মানুহ এগৰাকী গা ভাল নাই আমি চাওঁগৈ বুলি তেতিয়া মামায়ো মোক কৈ থৈ গৈছে যে খুব চিন্তা সহ কাণে এনেকৈ মোহাই কৈ থৈ গৈছে চিন্তা সহ কথাবিলাক কবি আনকি ওচৰত থকা সেই আৰ্মিকেইটাই ধৰিব পৰা নাই তাহাঁতিতো অসমীয়া বুজি নাপায় ন তাৰপিছতে সেই অশান্ত বাস ফুকন আহোঁতেও মোক কৈছে মণি একদম খুব ভাবি চিন্তি কথা কবি বাকীবোৰ ক'ব নিদিবি সেইকেইষাৰ কথা ক'বলৈকে মোৰ ওচৰত তেওঁলোকে চাবলৈ বুলি আহিছে বেমাৰ হৈছে চাবলৈ বুলি আহিছে লৈ আহিছে গাৰ্ড দি চাৰিজন গাৰ্ডে লৈ আহিছে গতিকে তেখেতলোকৰ তেতিয়ালৈকে গম পাওঁ যে তেখেতলোক জীয়াই আছে হেণ্ড অভাৰ কৰা নাই তেখেতলোক জীয়াই আছে তেতিয়া কৈছে যে বাকী ছবি ঠিকে আছে ধৰা পৰিছে কাকো এতিয়া কোনোকো পঠোৱা নাই সেনেকৈ বুলি কৈ থৈ গৈছে তেতিয়ালৈকে গম পাইছোঁ যে কাকো এতিয়ালৈকে মৰা নাই স্বামী জীয়াই আছে তেতিয়া গম পাইছোঁ আমি ২৬ তাৰিখে হেণ্ড অভাৰ হোৱাৰ পাছতহে গম পাইছোঁ যে মহিলা গ্ৰুপটো ইতিমধ্যে হেণ্ড অভাৰ হৈছে ইমানখিনি হয় এইটো ৰাষ্ট্ৰীয় নিৰাপত্তা আইনটো যিটো NSA সেইটোতো স্বাভাৱিক কথা আৰু ৰাষ্ট্ৰদ্ৰোহী অপৰাধ যোৰহাট জেলত সেইটো সেই আইনখনৰ হেৰিত আমি প্ৰায় ১ বছৰ পাৰ কৰিছোঁ যোৰহাট মহিলা আছিলে এতিয়া ৩.৫ বছৰ পুৰা তেতিয়া তাইতো বৰ্তাকৰ ঘৰত থাকিলেই ন হেৰিৰ পৰা নহয় তাই জেলত থাকিলে ৫ মাহ ছোৱালী মনৰ মাজত অকণমান সন্দেহ হৈছিল নেকি যে আমি আঁতৰি গৈছোঁ দেশ ৰক্ষাৰ কাৰণে আই মাতৃক সেৱাৰ কাৰণে আমাৰ বৰ্তমানত আমাৰ পৰিয়ালৰ সকলোৱে যথেষ্ট আতিশয্য লাভ কৰিছিলে সেনা আৰক্ষীৰ পৰা আমি যোৱাৰ পিছত পৰিয়ালে আমাক আদৰি ল'বলৈ এই কথাষাৰ মনলৈ আহিছিল তেনেকুৱা সন্দেহ হোৱা নাছিলে অৱশ্যে দেই সেইকাৰণে হোৱা নাছিলে যে তেওঁলোকে হয় আমাৰ বুলিয়ে নহয় বহুত পৰিয়ালক অত্যাচাৰ কৰিলে আৰু বহুত পৰিয়ালটো নিঃশেষো হৈ গ'লেও কিন্তু আমি সেই সন্দেহটো হোৱা নাছিলে ভাবিছিলোঁ যে অন্ততঃ আশ্ৰয় এটা ঘৰখনত পাম সেইটো আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ পাইছোঁ দুইখন ঘৰতে মোৰ ক্ষেত্ৰতো এনেকুৱাই তাৰমানে কি হয় এজনী ছোৱালী জন্ম দিয়া ছোৱালী যেতিয়া ঘৰৰ পৰা ওলাই গৈছিল দেশৰ কাৰণে ভালৰ কাৰণে গৈছিল বুলি ধৰক ভাবে যি কৰিলেও ভাল কাম এটাই কৰিছিলে সেইবুলিয়ে তেওঁলোকে আঁকোৱালি লৈছিলে তেওঁলোকে যিমান আতিশয্য নাপাওক বা কষ্ট নাপাওক মই এবাৰেই আহিছিলোঁ দেউতাৰ ছমহীয়া শ্ৰাদ্ধত মোক প্ৰশিক্ষণো শেষ হৈছিলে আৰু তেতিয়া মানে মই থাকোঁতেই দেউতা ঢুকাইছিলে দেউতা ঢুকুৱা ৩ মাহতে মোক লৈ গৈছিলে মই এটা কথা সুধিব বিচাৰিছোঁ আপুনি অতি কঠোৰ আছিলে কৰ্তব্যৰ খাতিৰত আৰু আপোনাৰ বিষয়বাবৰ খাতিৰত নিজ হাতে ঘৰ দিছিলে বহু ল'ৰা এটা কোমল মনৰ ল'ৰা হিচাপে আপোনালোকে এগৰাকী সংগ্ৰামী নেতা হিচাপে গঢ়িব লগা হয় আপুনি কৰিছিলে খুব মৰমেৰে হেঁপাহেৰে এজন শিক্ষকৰ দৰে এজন বন্ধুৰ দৰে পৰিয়ালৰ এজনৰ দৰে যেতিয়া আপোনালোকে গঢ় দিছিলে সেই ল'ৰাজন যেতিয়া নাইকিয়া হৈ গৈছে সেইটো মানে বুজাব নোৱাৰা এটা যন্ত্ৰণা হয় এনেকুৱা কিছুমান একেবাৰে ওচৰত থকা খুব ক্ল'জ নিজৰ সন্তানৰ নিচিনা এটা নাম খুব মনত আহে গোলাপ ৰামচিয়াৰী সৰু ল'ৰা এটা গোলাপ ৰামচিয়াৰী বুলি কওঁ গোলাপ ৰামচিয়াৰী আৰু ৰাম আৰু মইনা বুলি কওঁ আমি দুটা ল'ৰা আৰু ভূটানত বা ম্যানমাৰত বহুতে সেই দুটাক আমাৰ ল'ৰা ছোৱালী বুলিয়ে ভাবে ল'ৰা বুলিয়ে জানে ম্যানমাৰত থাকোঁতেও তাহাঁতি আমাৰ লগত আছিলে আমাৰ নিজৰ সন্তানৰ নিচিনা আৰু ভূটানত থাকোঁতেও ভূটানৰ বস্তিবিলাকে আমাৰ সন্তান বুলিয়ে জানে তাহাঁতক ৰাম আৰু মইনা বুলি কওঁ তাৰ সেই গোলাপ ৰামচিয়াৰী ৰাম বুলি কওঁ সি মানে তাৰ মৃত্যুটো বৰ কষ্টকৰ তেনেকুৱা বহুত আছে আমাৰ আমনি কৰে বহুত আমনি কৰে তো বুজাব নোৱাৰি আচলতে আমি শেষ পৰ্যায়লৈ আহোঁ কাৰণ আপোনালোক দুগৰাকী যি সংগ্ৰামী সন্তান আপোনালোক দুগৰাকী যি জীৱন কথা পাতি থাকিলে শেষ নহয় কাৰোবাৰ থাকিলে দুয়োগৰাকী আপুনি কিমান দিন কাৰোবাৰ থাকিলে 1 বছৰ 5 মাহ আপোনাৰ মোৰ 2 বছৰ 4 মাহ আপুনি সোনকালে ওলালে তেতিয়াহ'লে আপোনাৰ কন্যা স্কুলত জনাই সেই এবছৰ তেওঁ চালে কন্যাক স্কুলত দিলে হয় তাৰপিছত আপোনাৰ স্বামীটো তেতিয়া কাৰাবাসতে আছিলে আহি পেলাই আপুনি মই
আহিয়ে মই ইয়াতে গৰিহাগত এটা ভাড়া ৰুম ল'লোঁ, তাতে থাকিলোঁ ছোৱালীয়ে মই। আপুনি এটা বেলেগ জীৱনলৈ আহিলে, আপোনাৰ ছোৱালীয়ে হয়তো তেতিয়ালৈকে মানে সমতলখন ভালকৈ দেখাই পোৱা নাছিলে, আপোনাৰ ছোৱালীয়ে হয়তো তেতিয়ালৈ গাড়ী ঘোঁৰাৰ শব্দ শুনাই নাছিলে, প্ৰকৃতিৰ মাজত খুব ডিচিপ্লিন লাইফ এটাত আছিলে। এই যে পৃথিৱীখনলৈ আহিলে, গভীৰ অৰণ্যৰ পৰা জন অৰণ্যলৈ আহিলে, মনৰ মাজত প্ৰথম প্ৰতিক্ৰিয়াটো কি হৈছিল? মই প্ৰথমতে মণি হাজৰিকা বাইদেউ আপোনাক সুধিছোঁ, তাৰপিছত মহন্ত ডাঙৰীয়া মই আপোনাক সুধিম। এতিয়া এনেকুৱা আছিলে যে আমিতো ধৰক পাই গৈছিলোঁ, গতিকে আমি মাজতে নাইকিয়া হৈছিলোঁ, কিন্তু ছোৱালীয়েতো এইবিলাক পোৱা নাছিলে। কিন্তু তাই নাজানে যে এই যে দোকানত ওলমি থকা বস্তুবোৰ কিবা পইচা দিলে পায় বুলি। তাই এনেকৈ মানুহক এনেকৈ শিলগুটি এটা দলিয়াই পইচা বিচাৰে, বস্তু বিচাৰে। এই থাল এখনত যে পাণ তামোল থয়, মৰ্টন চৰ্টন থয়, সেই থালখনত শিলগুটি দলিয়াই পিনি কয় খিটিং কৰিলে, মানুহে খিটিং কৰা শব্দটো শুনিছে, তাৰমানে খুচুৰা পইচা দিয়া সেই শব্দটো শুনি তাই ভাবে যে এই শিলগুটি এটা দিলেই পইচাটো, খিটিং শব্দ হ'লেই পইচা বস্তু দিয়ে বুলি তাই শিলগুটি দিছিলে। নাজানে তাৰমানে পইচাৰ কথাটো মোৰ ছোৱালীজনীয়ে। তেতিয়া পিছলৈ চিগাৰেট খোৱা দেখা নাছিলে, গাড়ী চিগাৰেট খোৱা দেখিছে, তাহাঁতে আচৰিত হৈ গৈছিলে যে কি খাইছে, মুখৰ পৰা ধোঁৱা ওলাইছে বুলি, জুই জ্বলিছে বুলি দেখাই নাছিলে জীৱনত। এনেকুৱা অদ্ভুত ধৰণৰ কিছুমান কৈছিলে। আৰু তাই যেতিয়া স্কুলত দিলোঁ, তাই তাৰমানে এই যে খেলে ল'ৰা ছোৱালীবিলাকে কিবা কৰে ৰিক্ৰিয়েশ্যনত, সেইটো নাজানিছিলে। তাই খুটা এটাত ধৰি এনেকৈ গাবদামনিহে থাকে বোলে, চাই থাকে কি কৰিছে, বেলেগ পৃথিৱী এখন, বেলেগ পৃথিৱী। সেই খুটাটোত মানে গাবদা মাৰিয়েই ৰিক্ৰিয়েশ্যনটো শেষ হৈ যায়, তাৰপিছত আকৌ ৰুমলৈ এই পৰিচাৰিকাই লৈ যায়, আকৌ বহে পঢ়ে আৰু এনেকুৱা আছে। তাৰপাছত আপোনালোক দুয়োগৰাকী সংসাৰখন আৰম্ভ হ'ল, কিন্তু আপোনালোকে এতিয়াও চাৰেণ্ডাৰ নাই কৰা। আমি আলোচনা যিটো প্ৰক্ৰিয়াটো, শেহতীয়াকৈ আচলতে আলোচনা প্ৰক্ৰিয়াটো জড়িত আছিলোঁ। আমাৰ জামিনহে হৈছিলে, এওঁৰো হাইকোৰ্ট জামিন, মোৰো হাইকোৰ্ট জামিন। হাইকোৰ্ট জামিন হোৱাৰ পাছত, হাইকোৰ্টে আমাক জামিনত দিয়াৰ পাছত চাৰেণ্ডাৰ কৰাৰ কোনো ভেলু নাথাকে। আমাক এবাৰ সেনাবাহিনী লৈ গৈছিলে 2008 চনত, কিন্তু তেওঁলোকৰ শীৰ্ষ বিষয়াৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ, তেওঁলোকক জনাইছিলোঁ কথাখিনি, তেওঁলোকে কৈছিলে এইটো গ্ৰহণ কৰিব নোৱাৰে, এইটো চাৰেণ্ডাৰ হ'ব নোৱাৰে, তেওঁলোকে আমাক ঘূৰাই পঠাই দিছিলে। আৰু বহুকেইজন আছিলোঁ তেনেকুৱা। আমি অকণমান প্ৰতিবাদো কৰিছিলোঁ যে আমি চব হাইকোৰ্টৰ জামিন লৈ 2.5 বছৰ ঘৰত আছোঁ, এটা সাধাৰণ জীৱন যাপন কৰি আছোঁ, তেনেস্থলত এইটো কেনেকুৱা কথা হ'ব। আপোনালোকে যেতিয়া আহিলে, সাধাৰণ জীৱনলৈ আহিলে, তাৰপাছতো আৰক্ষী সেনাবাহিনী আতিশয্যৰ সন্মুখীন হৈছে? তেনেকৈ হোৱা নাই। খবৰ ৰাখে তেওঁলোকে, ধৰক 15 আগষ্ট 26 জানুৱাৰী কিবা আহিলে তেনেকৈ খা খবৰ লয়, কিন্তু আতিশয্য নাই পোৱা। সশস্ত্ৰ সংগ্ৰামৰ শীৰ্ষ নেতৃবৰ্গ এতিয়াও আপোনালোকৰ লগত কেতিয়াবা যোগাযোগ কৰে নেকি? নাই, বাহিৰত থকাসকলে নাই কৰে, কিন্তু আমাৰ যিসকল আলোচনা প্ৰক্ৰিয়াত আছে তেওঁলোকৰ লগত সৰ্বসাধাৰণৰ মাজত আলোচনা প্ৰক্ৰিয়াৰে তেওঁলোকৰ লগত যোগাযোগ আছে। এতিয়াও এইটো কথা হ'ব নেকি, এতিয়া যিসকল আমাৰ সমতলত আছে, ৰাইজৰ মাজত আছে, যিসকলে আলোচনাত বিশ্বাসী, এতিয়াও তেওঁলোকৰ কি ভাবে, আলোচনাৰে তেওঁলোকে কোনটো মাধ্যমেৰে, কি চিন্তাৰে, কি ফলপ্ৰসূ হ'ব বুলি ভাবে? নাই, এনেইতো আলোচনাটো শেষ হৈছেই, শেষ হৈ তেওঁ চুক্তি এখনো হৈছে, কিন্তু চুক্তিখনৰ আচলতে আমি যিমান পাব লাগিছিল, যিটো আমি বিচাৰিছিলোঁ টোটেল গেইন এটা, সম্পূৰ্ণ আমি এটা মানে লাভ বিচাৰিছিলোঁ, আমাৰ যিটো মূল সিদ্ধান্ত আছিলে, সেইটো নহ'ল। আমাৰ এটা মানে পাৰ্ট আমি এটা পালোঁ, কিন্তু সন্তুষ্ট হ'ব লগা ধৰণৰ নহয়। আৰু চুক্তিখন হ'ল, চুক্তিখনৰ জৰিয়তে অসমে কিমান কি পাব, সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ কথা থাকিব, তেওঁলোকে কিমান আগ্ৰহেৰ সৈতে তাক ৰূপায়ণ কৰে। অসম চুক্তিৰ আজি 35 বছৰ পাৰ হৈ গ'ল, এই চুক্তিখনে বা কিমান দিন লয়। যদি চুক্তিখন সঁচাকৈ যদি ইয়াত ৰূপায়িত হয়, তেতিয়াহ'লে অসমৰ কাৰণে যথেষ্ট কিছু লাভৱান হ'ব, কিন্তু সন্তুষ্ট হ'ব পৰা ধৰণৰ চুক্তি এখনটো নাই হোৱা আচলতে। আপুনি জীৱনত 16টা বছৰ দিলে সশস্ত্ৰ সংগ্ৰামত, আৰু আপুনি প্ৰায় 17টা বছৰ দিলে। তাৰপিছত আপোনালোকে যেতিয়া এই পৃথিৱীখনলৈ আহিলে, জন অৰণ্যলৈ যেতিয়া আহিলে, আপোনালোকৰ সংসাৰ আৰম্ভ হ'ল, আপোনালোকৰ হাততো একো মূলধন নাছিলে, পইচা পাতিটো নাছিলে, কিন্তু বৰ ব্যয়বহুল এখন পৃথিৱী। ক'ৰবাত কেতিয়াবা মনৰ আঘাত হৈছিল নেকি, যে সকলোখিনি ত্যাগ কৰি গুচি গ'ল, দেশ মাতৃৰ কাৰণে নিজৰ কোনো স্বাৰ্থ নাছিল, ঘূৰি অহাৰ পাছত একোৱেই নাপালে, আকৌ এটা নতুন যাত্ৰা, নতুন সংগ্ৰাম? এইটো আফচোচ নাছিলে মনত, কাৰণ এনেকুৱাটো নহয় যে আমাক কোনোবাই জোৰ জবজ পঠাইছিলে, আমি নিজ ইচ্ছাই যিহেতু গৈছিলোঁ, গতিকে ঘূৰি অহাৰ পাছত একো নথকাৰ কাৰণে আমাৰ মনত আফচোচ নাছিল। আৰু 2 নম্বৰ কথাটো আছিলে কি,
যে এই পাৰ্থিৱ বহুত কিবা বস্তুৰ প্ৰতি আমাৰ আকৰ্ষণ নাছিলে ইমান আমি জীৱনটোক অলপ বেলেগ ধৰণে উপলব্ধি কৰিছিলোঁ গতিকে কিছুমান বস্তুৰ মূল্য আমাৰ ওচৰত কম আছিলে বা বৃহৎ ঘৰ এটা বৃহৎ মানে গাড়ী গুৰাই বৃহৎ সম্পত্তি কিবা এইবিলাকৰ মানে মূল্য নাছিলে আমি বহুত বেলেগ এখন বাস্তৱ পৃথিৱী দেখি আহিছিলোঁ গতিকে সেইবিলাকৰ মূল্য বিশেষ নাছিলে আপোনালোকে এখন বহুত বেলেগ ধৰণৰ বাস্তৱ পৃথিৱী দেখা পালে এই বাস্তৱ পৃথিৱীখনত হয়তো এইকেইটা বিষয় জড়িত হ'ব এই বাস্তৱ পৃথিৱীখনত বহুৰ আপোন কৰি লোৱা জানো মুহূৰ্তৰ ভিতৰতে হয়তো শেষ নিশ্বাস ত্যাগ কৰিছে আপোনাৰ চকুৰ আগতে এই বাস্তৱ পৃথিৱীখনত এনেকুৱা এটা দিনো হৈছে হয়তো আপোনাৰ সন্মুখত থকা সেউজীয়া গছ গছনিৰ মাজত কিবা তাৰে কেইজোপামান গছৰ ডাল ভাঙি আপোনালোকে পেটৰ ক্ষুধা নিবাৰণ কৰিব লগা হৈছে এই বাস্তৱ পৃথিৱীখনত এনেকুৱাও হৈছে হয়তো আমি 24 ঘণ্টা বা 48 ঘণ্টা কাম কৰোঁ আপোনালোকেও তাতকৈ বহু বেছি সময় দিব লগা অনিদ্ৰাৰে মানে কোনো আমাৰ 24 ঘণ্টাই ডিউটি ক'বলৈ গ'লে কিন্তু এই বাস্তৱ পৃথিৱীখনত আৰু এটা বিষয় আছে এনেকুৱা ধৰণৰ যে আমি উলংগ মানুহ দেখিছোঁ গম পালেনে উলংগ মানুহ না তেওঁলোকৰ থাকে অকণমান বস্তু মাতৃ এগৰাকী সন্তান থকা মাতৃ দুগ্ধ যেতিয়া টপ টপকৈ পৰি থাকে উলংগভাৱে মানে মুক্তভাৱে তাৰপিছত আৰু নিজক আৰু সজাবলৈ মন নাযায় সেই যি বাস্তৱৰ মুখামুখি হৈ আহিলোঁ য'ত মানুহে কয় যে মানে উলংগ দেশত ধুবাৰ প্ৰয়োজন নাই তাত সত্য কথা সেইটো তাৰমানে আমি এনেকুৱা এখন পৃথিৱী দেখাৰ পাছত এতিয়া যে জীৱনটো কেনেকুৱা মানে সাধাৰণ কেনেকুৱা এটা জীৱন এটা ভাষাৰে বুজাব নোৱাৰি একে নাৰী আমাৰ মৌলিক যিখিনি প্ৰয়োজন এটা পৰিয়াল জীয়াই থাকিবৰ কাৰণে যিখিনি মৌলিক প্ৰয়োজন সেইখিনি পূৰণ হ'ব লাগে কিন্তু অত্যাধিক কিবা এটা বিচাৰি গৈ অত্যাধিক বিচাৰি যোৱা মানে মই ভাবোঁ যে আনৰ পৰা কাঢ়ি অনা নিচিনা হয় আমি যে অত্যাধিক বিচাৰোঁ অত্যাধিক কৰিবলৈ যাওঁ তাৰ মিনিংটো এইটোৱে আচলতে যে আমি আনৰ পৰা কিবা এটা কাঢ়িছোঁ সেই কামটো কৰিবলৈ ইচ্ছা নাছিলে আৰু এতিয়াও অনুৰাগ মহন্ত ডাঙৰীয়া আপুনি এতিয়াও কিন্তু কিতাপৰ পৃথিৱীখনত সেই সম্পৰ্কটো ৰাখিছোঁ এতিয়ালৈকে আপোনাৰ মৌলিক গ্ৰন্থ কেইখন মোৰ উপন্যাস দুখন প্ৰকাশ পাইছে প্ৰথমখন আউলিঙৰ জুই সেইখন ইতিমধ্যে ইংৰাজীলৈ অনুবাদ হৈ গৈছে আৰু সেই অনুবাদৰ গোটেই দায়িত্বটো লৈছিলে মামনি ৰচন গোস্বামী বাইদেৱে তেখেতৰ দায়িত্বতে হৈছিলে সেইখন অনুবাদ হৈ যোৱাৰ পাছত 2016 চনত অক্সফৰ্ড প্ৰেছ পাব্লিকেশ্যন এখন প্ৰকাশ কৰিছিলে সেইখন এতিয়া অনলাইনত পায় ৰিমেইনছ অফ স্প্ৰিং তাৰপাছত প্ৰকাশ পাইছিলে কংলিয়াঙৰ মাত আউলিঙৰ যিখন ভাৰত ম্যানমাৰ যিটো বৰ্ডাৰ যিটো ন' মেন্স লেণ্ড তাৰ ওপৰত লিখা আৰু কংলিয়াং চৰাই যিখন মাত সেইটো নাগালেণ্ডৰ ওপৰত লিখা দুইটা সশস্ত্ৰ বিদ্ৰোহৰ পটভূমিতে লিখা আৰু কবিতা পুথি আছে গেৰিলাৰ চিঠি আছে বনপুৰৰ গোন্ধ অঘৰী মেঘৰ মাদল কবিতাৰ পুথি আছিলে এনেকুৱা সেইখনে মই ৰচনা কৰা আৰু এখন কিতাপ এতিয়া ওলাব আৰু শেহতীয়াকৈ সেইখন পটভূমিটো বানপানীৰ ওপৰতহে উপন্যাস মই এইখন যিখন লিখিলোঁ সেইখনেই লিখিলোঁ তাৰপিছত আৰু এতিয়া এয়াই আৰু পৰিৱেশ পৰিস্থিতি গতিকে সামাজিক জীৱনটোৰ লগত আপোনালোক দুয়োগৰাকী কেনেধৰণে জড়িত হৈ আছে আমি আমাৰ এই বৃহত্তৰ অঞ্চলটোত যিবিলাক অনুষ্ঠান হয় প্ৰায়বিলাক অনুষ্ঠানৰ লগতে জড়িত থাকোঁ বিশেষকৈ শিক্ষা আৰু সাংস্কৃতিক এই দুটা ক্ষেত্ৰত আমাৰ ইয়াত যিখন জাতীয় বিদ্যালয় আছে সেই জাতীয় বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা মই জড়িত হৈ আছোঁ মই তাৰ সম্পাদকৰ দায়িত্ব লৈছিলোঁ দ্বিতীয়টো ছেশ্যনত এতিয়াও দায়িত্বতে আছোঁ মানে সহ সম্পাদকৰ দায়িত্বত আছোঁ তাৰপাছতে আনুষ্ঠানিকভাৱে ইয়াৰ যিবিলাক মানে ইয়াত আমাৰ নাটকৰ যিটো চৰ্চা সেই নাটকৰ চৰ্চাৰ লগত জড়িত হৈ আছোঁ অসম নাট্য সন্মিলনৰ গৌৰৱ শাখাৰ এতিয়া মই সভাপতি হৈ আছোঁ এনেকুৱা ধৰণে সামাজিক ক্ষেত্ৰখনত জড়িত কৰি ৰাখিছোঁ নিজক ময়ো এই ভিলেজ অৰ্গেনাইজেশ্যন সেইবিলাকৰ মই ছেক্ৰেটেৰী গোটবিলাকৰ এটা ভিডিঅ' থাকে নহয় সেই কাৱমাৰী পঞ্চায়তৰ হেৰিত তাৰপিছত আকৌ 7টা পঞ্চায়ত লগ লাগি এটা মণ্ডল পৰ্যায় আছে তাৰো মই ছেক্ৰেটেৰী গতিকে হাজাৰৰ ওপৰত 15,000মান মহিলা আছে নেকি এইবিলাকৰ ওপৰত এনেকৈ জড়িত হৈ আছোঁ মই অনুষ্ঠানৰ শেষত আপোনালোক দুয়োগৰাকীকে মই শ্ৰদ্ধা জনাইছোঁ মোৰ প্ৰণিপাত জনাইছোঁ দুটি স্বাভিমানী মনক আমি লগ পালোঁ অতি স্বাভিমানে আত্মসন্মানে আই মাতৃক দেশ মাতৃৰ কথা চিন্তা কৰি সৰ্বোচ্চ ত্যাগ কৰি আপোনালোক আগবাঢ়ি গ'ল
আৰু আপোনালোকৰ দৰে আই মাতৃক দেশ মাতৃক ভাল পোৱা দুগৰাকী নেতা এজন নেতা এগৰাকী নেত্ৰীক লগ পাই আজি গৌৰৱ অনুভৱ কৰিলোঁ আৰু আজি আপোনালোকৰ মই যে লগ পালোঁ আপোনালোকে মোক সময় দিলে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ দৰ্শকসকল আমি ইমান পৰে দুগৰাকী বিশেষ ব্যক্তিক লৈ এটা বিশেষ অনুষ্ঠান আপোনালোকলৈ আগবঢ়ালোঁ আৰু এই দুগৰাকী সন্মানীয় অতিথিক লগ পাবলৈ আমি গৌৰীসাগৰলৈ আহিলোঁ গৌৰীসাগৰলৈ অহাৰ পিছত দুয়োগৰাকী সন্মানীয় অতিথিৰ লগত কথা পাতি অনুভৱ কৰিব পাৰিলোঁ দেশ মাতৃৰ প্ৰতি থকা ভাল পোৱা শ্ৰদ্ধা আৰু আত্মত্যাগ স্বাভিমানৰ বাবেহে একোজন ব্যক্তিয়ে জীৱনৰ সেই জটিল সময়খিনি হাঁহিমুখে অতিক্ৰম কৰিব পাৰে এটা দীঘলীয়া সাক্ষাৎকাৰ মই গ্ৰহণ কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে এই সাক্ষাৎকাৰটো চাই আপোনালোকে ভাল পাব সেয়াই আমাৰ আশা মই দুয়োগৰাকী সন্মানীয় অতিথিৰ লগত কথা পাতি থাকোঁতে আমি কৈছোঁৱে তেখেতসকলৰ কেইবাটাও নাম আছিল আমাৰ যিজন নায়ক আজি অনুষ্ঠানটোৰ তেখেতৰ নাম তেখেত এগৰাকী বিপ্লৱী নেতা আছিল তেখেতৰ নাম আছিল শতাব্দ কুমাৰ জীৱন কৃষ্ণ গোস্বামী আৰু অনুৰাগ মহন্ত আৰু যিগৰাকী নেত্ৰী তেখেত ইতিমধ্যে মণি হাজৰিকা নামেতো সকলোৰে মাজত পৰিচিত হয় তেখেতৰ আৰু এটা নাম আছিল ঋতুমণি গগৈ আৰু প্ৰতিভা গগৈ আৰু দুয়োগৰাকী সন্মানীয় অতিথিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আজি আমাক বহুত সময় দিলে আমি কৃতজ্ঞ আপোনালোকৰ বিষয়ে জনাৰ সুযোগকণ আপোনালোকে আমাক দিলে আৰু এই যাত্ৰাটো আমাক এইখিনিলৈ আগবঢ়াই লৈ অনাৰ ক্ষেত্ৰত মোক এগৰাকী মোৰ ভাতৃপ্ৰতিম সাংবাদিক বন্ধু তেখেতে আমাক যথেষ্ট সহায় কৰিলে মই এই সুযোগতে সাংবাদিক বন্ধু ধীৰুমণি গগৈ ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন